নমস্কাৰ, উইকেণ্ড টক্স উইথ ড্ৰাই ফাউণ্ডেশ্যনৰ আজিৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ প্ৰাণৰ আপোন বিহুৰ কথা মনলৈ আহিলেই আমাৰ মনত দোলা দিয়ে কপৌ ফুল, ভাটৌ ফুল জাতীয় উদ্ভিদৰ সমাহাৰৰ কথা। এনে পৰাশ্ৰয়ী উদ্ভিদসমূহক অৰ্কিড বুলি কোৱা হয়। অৰ্কিড শব্দৰ অসমীয়া প্ৰতিশব্দ নাই যদিও ইয়াক বহু সময়ত অসমীয়াত অৰণ্য কেৰু বুলি কোৱা হয়। এই অৰ্কিডসমূহৰ গুৰুত্ব আৰু সংৰক্ষণ ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছো অৰ্কিড সংৰক্ষক, লেখক, পৰিৱেশ কৰ্মী ক্ষণজিৎ গগৈ ডাঙৰীয়াক। তেখেতৰ নমস্কাৰ। তিনচুকীয়াৰ বৰদলৈ নগৰত অৱস্থিত অৰ্কিড জাৰ্ম প্লাজম কনজাৰ্ভেশ্যন এণ্ড প্ৰিজাৰ্ভেশ্যন চেণ্টাৰ নামৰ সংগ্ৰহালয়ত 7 শতাধিক অৰ্কিড সংৰক্ষিত হৈ আছে। 1994 চনমানৰ পৰাই অৰ্কিড সংৰক্ষণ আৰু গৱেষণাৰ সৈতে জড়িত গগৈদেৱৰ 4 কোটিৰো অধিক গৱেষণামূলক প্ৰবন্ধ বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ পাইছে। তেখেতে অৰ্কিড বিষয়ত কেইবাখনো অমূল্য গ্ৰন্থ প্ৰকাশ কৰিছে। তাৰ ভিতৰত ৱাইল্ড অৰ্কিড অৱ তিনচুকীয়া ডিষ্ট্ৰিক্ট, অসম জৈৱ বৈচিত্ৰ্য পৰিষদে প্ৰকাশ কৰা ৱাইল্ড অৰ্কিড অৱ আছাম আৰু অলপতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা অৰ্কিড অৱ আছাম অন্যতম। ক্ষণজিৎ গগৈ ডাঙৰীয়াক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। গগৈ ডাঙৰীয়া। আৰু ময়ো পোনপ্ৰথমে দুৱাৰ ফাউণ্ডেশ্যনলৈ সকলো কৰ্মীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো আৰু মোক এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। হয়, পোনপ্ৰথমে আমি আপোনাৰ শৈশৱ আৰু শিক্ষা জীৱনৰ কথা চমুকৈ জানিব পালে ভাল পাম। শৈশৱ বুলি ক'লে মই সৰুৰ পৰাই দাইছা বৰদলৈ নগৰ এই অঞ্চলটোতে ডাঙৰ হোৱা। মোৰ দেউতা এজন শিক্ষক আছিল। ইয়াতে অৱস্থিত বিজয়লক্ষ্মী মধ্য ইংৰাজী বিদ্যালয়ৰ এজন স্কুল শিক্ষক আছিল আৰু তেখেত মোৰ অকল তেখেত নিজে এজন শিক্ষক হোৱাৰ উপৰিও তেখেত মোৰ শিক্ষাগুৰু আছিল। ইয়াতে ডাঙৰ দীঘল হোৱা আৰু এই অঞ্চলটো বিশেষকৈ আমাৰ চাহ বাগিচাৰ অঞ্চল হয়। চাৰিওফালে চাহ বাগিচাৰ মাজতে মই ডাঙৰ দীঘল হোৱা, সৰুৰ পৰা প্ৰকৃতিৰ লগত জড়িত হৈ থকা। তাৰপিছত ইয়াৰ পৰা মই স্কুলীয়া শিক্ষা আৰম্ভ কৰো। মোৰ হাইস্কুল মই আৰম্ভ কৰো ডুমডুমা সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ডুমডুমা সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত মই প্ৰথম মোৰ শিক্ষাৰ জীৱনটো বৰ খলা বমাৰ মাজেৰে পাৰ হোৱা। মই প্ৰথমতে তিনচুকীয়া কলেজত মই এডমিশ্যন লওঁ বিজ্ঞান বিভাগত, কিন্তু সেইটোৰ সময়তে তিনচুকীয়া কলেজৰ বিশেষ পৰিৱেশ পৰিস্থিতিৰ বাবে আমাৰ পঢ়া শুনা বৰ ভাল নহল। তাৰপিছতে মই জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাওঁ। তাত পুনৰ এডমিশ্যন লৈ মোৰ বিজ্ঞান শিক্ষা মই আৰম্ভ কৰো। জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পাছ কৰাৰ পিছত মই শিৱসাগৰ কলেজৰ পৰা মই মোৰ উচ্চ শিক্ষা গ্ৰহণ কৰো আৰু এয়া হৈছে মোৰ স্কুলীয়া শিক্ষাৰ জীৱন। তাৰপিছত আৰু মই বেলেগ উচ্চ শিক্ষালৈ তাতকৈ উচ্চতৰ শিক্ষালৈ মই মোৰ মন নেমেলিলো আৰু মই যিহেতু সৰুৰে পৰা অৰ্কিডৰ লগত জড়িত হৈ আছিলো, মই অৰ্কিডৰ অধ্যয়ন আৰু গৱেষণাৰ লগতে জড়িত হৈ পৰিলো। আপুনি অৰ্কিড সংৰক্ষণ মোৰ আচলতে সেইটো এটা মোৰ জীৱনৰ এটা লক্ষ্য হিচাপে সেইটো সময়ত ধৰি লৈছিলো। যেতিয়া মই উচ্চ শিক্ষা গ্ৰহণ কৰো শিৱসাগৰ কলেজত, মই বটানীৰে ছাত্ৰ আছিলো, উদ্ভিদ বিজ্ঞান বিভাগৰে ছাত্ৰ আছিলো। মই অৰ্কিডৰ বিষয়ে অধ্যয়ন কৰাটো মই এটা লক্ষ্য হিচাপে ধৰি লওঁ আৰু তাৰ পিছৰ পৰা মই কাম কৰি যাবলৈ আৰম্ভ কৰো। হয়, আপুনি অৰ্কিড সংৰক্ষণৰ প্ৰতি কিদৰে আকৰ্ষিত হ'ল? আচলতে মোৰ ঘৰতো অলপ, মই যিখন স্কুলত পঢ়িছিলো, মই সৰুতে LP যিখন প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত মই পঢ়িছিলো, দুইখন স্কুল ওচৰা ওচৰি। প্ৰাথমিক বিদ্যালয় আৰু
দাইচা বালিজান প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় আছে বিজয়লক্ষ্মী মধ্য ইংৰাজী বিদ্যালয়। হয় আমি বাগানৰ মাজেদি খোজকাঢ়ি যাব লাগে অলপ দূৰ, আৰু সেই বাগানৰ মাজেদি যাওঁতে কিছুমান গছত মানে বহুত মানে এনেকুৱা বহাগ বিহুৰ সময়ত যথেষ্ট অৰ্কিড ফুলি থকা দেখো, কপৌ ফুলকে আদি কৰি বেলেগ বেলেগ ধৰণৰ ফুল। আৰু সেইটো সময়ত কি হৈছিলে, আমাৰ খেয়ালি মন আৰু মোৰ লগৰ ল'ৰাবিলাকে কি কৰে, সেই গছবিলাক উঘালি আনে, কোনোবাই পেলাই থৈ যায়, ছোৱালীবিলাকক সেই ফুলবিলাক ছিঙি দিয়ে, তেনেকুৱা ধৰণৰ হয়। মই সেই গছবিলাক আনি আনি ঘৰত লগাইছিলো। সেইটো 94ৰ আগৰ কথা। আৰু তাৰ পিছত যেতিয়া মই মেট্ৰিক পাছ কৰো, মেট্ৰিক পাছ কৰাৰ পিছত মই 94ত মেট্ৰিকুলেশ্যন লওঁ। মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া মই মানে মহাবিদ্যালয়লৈ যাওঁ বা বিজ্ঞান বিভাগত যেতিয়া মই নাম ভৰ্তি কৰো, তেতিয়াহে গম পাওঁ যে অৰ্কিড বুলি কিবা এটা বস্তু আছে। আৰু তেতিয়াৰ পৰাই দেখো যে এই ফুলবিলাকৰ মাজত যথেষ্ট পাৰ্থক্য আছে, বেলেগ বেলেগ ফুলৰ গঠন বেলেগ দেখিবলৈ একে হলেও। তেতিয়াৰ পৰা মই মোৰ অনুসন্ধিৎসু মনৰ বাবে মানে সেইবিলাকৰ ওপৰত অধ্যয়ন কৰিবলৈ ললো। কিন্তু তেতিয়ালৈকে মই যথেষ্ট মানে বিচাৰিছিলো অৰ্কিডৰ কিতাপ, গোটেই অসম জুৰি মানে বিচাৰিছিলো, কিন্তু অৰ্কিডৰ কিতাপ পোৱা নাছিলো। আৰু তেতিয়াই মই ভাবি লৈছিলো যে মই এখন অৰ্কিডৰ কিতাপ লিখিম, যাতে সকলোৰে বাবে সহজভাৱে পোৱাকে, বা অসমৰ অৰ্কিড বিলাকৰ ওপৰত এখন কিতাপ লিখিম। আৰু সেইটো কাৰণে চাগে মই আজি সেই কিতাপখন উলিয়াব পাৰিলো, সেই তেতিয়া ভবাৰ বাবে আচলতে। হয় হয় হয়। এতিয়া তেন্তে আমি মূল বিষয়ৰ মাজলৈ আহো। আমাৰ আজিৰ মূল বিষয় নিশ্চয় আছিল আলোচনাৰ অৰ্কিড সংৰক্ষণ, অতীত, বৰ্তমান আৰু ভৱিষ্যত। পোনপ্ৰথমে আমি হয় অৰ্কিড সংৰক্ষণৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া কেনেদৰে আৰম্ভ হল সেই বিষয়ে আমি হয় প্ৰথমে জানিব বিচাৰিম। হয়। হয় অৰ্কিড সংৰক্ষণৰ প্ৰক্ৰিয়া আচলতে চব অৰ্কিড বিলাক হৈছে প্ৰকৃতিৰ বস্তু, প্ৰকৃতিত নিজে হৈ উঠে। তাৰপিছত আৰু মানুহে কি কৰিছে, তাৰ ফুলৰ সৌন্দৰ্যৰ ওপৰত ভুল গৈ কি কৰে, সেইবিলাক সংগ্ৰহ কৰে আৰু ঘৰত লগায়। আৰু তেতিয়াৰ পৰাই, আৰু আচলতে ইয়াৰ অৰ্কিডৰ ওপৰত যিটো অধ্যয়ন, এইটো অধ্যয়ন যীশু খ্ৰীষ্টৰ জন্মৰ 300 বছৰৰ আগৰ পৰাই অৰ্কিডৰ ওপৰত অধ্যয়ন হৈ আহিছে। আৰু আমি মানুহ জাতিটোৱে যিহেতু স্বাৰ্থপৰ, আচলতে আমাৰ অপ্ৰয়োজনীয় বস্তু এটাক আমি কেতিয়াও অধ্যয়ন নকৰো। যিহেতু অৰ্কিডৰ যথেষ্ট প্ৰয়োজনীয়তা আছে, বিভিন্ন ধৰণৰ ঔষধত ব্যৱহাৰ কৰা হয়, সৌন্দৰ্যবৰ্ধক হিচাপে ব্যৱহাৰ কৰা হয়, আমাৰ সংস্কৃতিৰ লগত জড়িত হৈ আছে অৰ্কিড। সেইটো কাৰণে সেই অধ্যয়নৰ হেতুকে তেতিয়াৰ পৰাই অৰ্কিডৰ ওপৰত অধ্যয়ন আৰম্ভ হৈছে। আৰু সেই তেতিয়াৰ পৰাই মানুহে বিভিন্ন ধৰণে ঘৰত তাক কাল্টিভেশ্যন কৰিবলৈ, অৰ্কিড বিলাকক কাল্টিভেশ্যন কৰিবলৈ লৈছে, আৰু বিভিন্ন প্ৰক্ৰিয়া উদ্ভাৱন কৰিছে কেনেদৰে কাল্টিভেশ্যন কৰিব পাৰি। কাৰণ আমাৰ আগতে এটা ধাৰণা আছিলে যে আমি ঘৰত সহজে অৰ্কিড কাল্টিভেশ্যন কৰিব নোৱাৰো, বা গছত হোৱা অৰ্কিড এজোপা আমি টাবত কৰিব নোৱাৰো। কিন্তু বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া উদ্ভাৱন হৈছে, মানুহে কৰিছে। আৰু এই এনেকুৱা বিলাক অধ্যয়নৰ জৰিয়তে দেখা গৈছে যে লাহে লাহে কিছুমান উদ্ভিদ, মানে অৰ্কিড জাতীয় উদ্ভিদ, অকল অৰ্কিড জাতীয় উদ্ভিদে নহয়, বহুত ধৰণৰ উদ্ভিদ আমাৰ প্ৰকৃতিৰ বুকুৰ পৰা নাইকিয়া হৈ গৈছে। হয়তো প্ৰকৃতি পৰিৱৰ্তনৰ বাবেও নাইকিয়া হৈছে, মানুহৰ হেঁচাৰ বাবেও নাইকিয়া হৈছে, মানুহৰ প্ৰত্যক্ষ চাপৰ বাবেও নাইকিয়া হৈছে, মানুহে কৰা কালেকশ্যন, হয়তো ইয়াৰ উপৰিও আমাৰ কিছুমান পৰিৱেশিক কাৰ্যৰ বাবে, যেনেকে কনষ্ট্ৰাকশ্যন হওক বা ডেভেলপমেণ্ট প্ৰজেক্ট হওক, এইবিলাকৰ কাৰণেও বিভিন্ন ধৰণৰ অৰ্কিডৰ লগতে বিভিন্ন ধৰণৰ উদ্ভিদ নাইকিয়া হৈ গৈছে। আৰু এই কাৰণতে আজি এই সংৰক্ষণ বোলা ব্যৱস্থাটো কৰিবলগীয়া হৈছে। মানে অৰ্কিড বিলাক যিবিলাক নাইকিয়া হৈ যাবলৈ লৈছে, সেইবিলাকক আনি মানুহে কৃত্ৰিম প্ৰক্ৰিয়া যাতে জীয়াই থাকে, বা তাক যাতে আমি আৰু বঢ়াব পাৰো, যিবিলাক লাহে লাহে কমি আহিছে, সেই তাৰ বাবে সংৰক্ষণৰ ব্যৱস্থাটো কৰা হৈছে। হয় হয় হয়। আৰু এতিয়া অৰ্কিড সংৰক্ষণৰ যি বৰ্তমান আমাৰ মাজত বহু বিশেষকৈ যুৱ প্ৰজন্ম আগবাঢ়ি আহিছে অৰ্কিড সংৰক্ষণৰ ক্ষেত্ৰত। বিভিন্ন হয় মহাবিদ্যালয়তো অৰ্কিড হয় সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ লোৱা দেখা পোৱা হয় গৈছে। আৰু হয় বৰ্তমান সময়ত এই অৰ্কিড সংৰক্ষণৰ বাবে মানে কেনেকুৱা ধৰণৰ এটা স্তৰত উপনীত হৈছে, আৰু এই অৰ্কিড আহ সংৰক্ষণে বৰ্তমান সময়ত ইয়াৰ অৰ্কিড সংৰক্ষণৰ প্ৰতি কেনেকুৱা ধৰণৰ দিশবোৰ উন্মোচিত কৰিছে বুলি আপুনি ভাবে?
মই 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 ভাবো যে বৰ্তমান যিটো পৰিৱেশ বা যিটো পৰিস্থিতি আমাৰ অসমত, বিশেষকৈ আমাৰ অসমৰ কথা কওঁ বা আমাৰ ভাৰততো বিভিন্ন অঞ্চলত যিটো পৰিৱেশ বা পৰিস্থিতি চলি আহিছে, যাক আমি এনে সংৰক্ষণ বুলি কওঁ, প্ৰকৃততে ই সংৰক্ষণ নহয়। আৰু সংৰক্ষণৰ প্ৰক্ৰিয়াটো এনেদৰে কৰিলে নহব, কাৰণ বৰ্তমান অৱস্থাত দেখা যায় যে আমাৰ ভাৰতত যিমান জোপা অৰ্কিড আছে তাতকে অৰ্কিড সংৰক্ষণ কৰা বা ঘৰত অৰ্কিড আনি লগোৱা মানুহৰ সংখ্যা বেছি হৈছে, যি এটা মানে পৰিৱেশৰ ওপৰত বেছি বিৰূপ প্ৰভাৱহে পেলাইছে। আচলতে ই অৰ্কিড সংৰক্ষণ কৰাতকৈ ই অৰ্কিড প্ৰকৃতিৰ পৰা এই পৰিৱেশটোৱে অৰ্কিড প্ৰকৃতিৰ পৰা নাইকিয়াহে কৰিব। আচলতে দেখা যায় যে বিজ্ঞানসন্মত অধ্যয়ন নোহোৱাৰ বাবে এই পৰিৱেশটোৰ সৃষ্টি হৈছে। আৰু আমাৰ মানুহৰ মাজত যে মই এটা কনচেপ্ট আহিছে যে মই এজোপা হাবিৰ পৰা অৰ্কিড আনিছো, মই ঘৰত লগাইছো, ই এটা সংৰক্ষণ। আচলতে প্ৰকৃততে ই সংৰক্ষণ নহয়, ই হৈছে এটা ডিষ্ট্ৰাকশ্যন। মই ডিষ্ট্ৰাকশ্যন বুলি ক'ম, কাৰণ আমি প্ৰাকৃতিক পৰিৱেশত হৈ থকা গছ এজোপাক যেতিয়া আমি ঘৰত আমি আনি লগাম, ই সেই পৰিৱেশটো আমি সেই গছজোপাক দিব নোৱাৰিবও পাৰো, আৰু দিব নোৱাৰাৰ বাবে এদিন সি শেষ হৈ যাব। আৰু তেনেকে বহুত হৈছেও, দেখা যায় যে এতিয়া আমি চৰকাৰৰ যিবিলাক আঁচনি লৈছে বা আমাৰ স্কুল কলেজে যিবিলাক কাম কৰিছে, এতিয়া কোনোবা এজন শিক্ষক আছে যাৰ সেই বিষয়টোৰ প্ৰতি তেওঁৰ ইণ্টাৰেষ্ট আছে, ইণ্টাৰেষ্ট থকাৰ কাৰণে তেওঁ কৰিছে, কিন্তু যেতিয়া সেই শিক্ষকজন গুচি যায়, সেই অনুষ্ঠানটো কিন্তু ভাগি ছিগি যায় বা সেই অনুষ্ঠানটো লাহেকে নাইকিয়া হৈ যায়। ই কিন্তু তেতিয়া সেই প্ৰক্ৰিয়াটো সংৰক্ষণৰ ভিতৰত নপৰে। আপুনি কথাটো বুজি পাইছেনে? যিটো হেল্ল', মোৰ মনলৈ আহিছে, হয় শুনি আছে? হয় হয় শুনিছো। হেল্ল', হয়, শুনিছো। আপুনি এই কথাকেইটা কওঁতে মোৰ মনলৈ আহিছে, এই কথাকেইটা কওঁতে মোৰ মনলৈ আহিছে, বহু সময়ত অৰ্কিডসমূহ প্ৰাকৃতিক আৱাসস্থলীৰ পৰা আনি আমাৰ কৃত্ৰিম ভাৱে হওক বা সংৰক্ষণৰ নামত ঘৰত এটা আৱাস গৃহ প্ৰস্তুত কৰি তেনেকুৱা ধৰণে অৰ্কিড সংৰক্ষণ কৰা বুলি বহু সময়ত কোৱা দেখা যায়। কিন্তু সেইটো বহু সময়ত যিহেতু এই প্ৰাকৃতিক আৱাসস্থলীৰ পৰা ই প্ৰাকৃতিক ভাৱে যিহেতু সংৰক্ষিত হৈয়ে আছিল, তাক তেনেকুৱা সময়ত কৃত্ৰিম ভাৱে তাক আকৌ সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা নাহেই। কিন্তু বহু সময়ত এনেকুৱা হয় যে, হয় নাই, কিন্তু এতিয়া মই এই ক্ষেত্ৰত জানিবলগীয়া মোৰ প্ৰশ্নটো হ'ল এনেকুৱা ধৰণৰ যে অৰ্কিডসমূহ কেতিয়া প্ৰাকৃতিক আৱাসস্থলীৰ পৰা আনি আমি কৃত্ৰিম ভাৱে সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে? হয়, চাওক, আমাৰ মানুহৰ যিটো প্ৰেচাৰ, মানুহৰ অৰণ্যৰ ওপৰত মানুহৰ যিটো প্ৰেচাৰ, এতিয়া ধৰি লওক বিভিন্ন ধৰণৰ ফৰেষ্ট টাইপ আছে, কিছুমান বহুত আমাৰ ইয়াৰ বেছিভাগ অৰণ্যই কি হৈছে ডিগ্ৰেডেড, মানে তাক ধ্বংসৰ মুখলৈ গৈ আছে। কিছুমান এনেকুৱা ধৰণৰ অৰণ্য আছে যিবিলাক অৰণ্যত আৰু মানে সেইবিলাক পুনৰ আমি তাক ৰিভাইভ কৰিব নোৱাৰো, আগৰ অৱস্থালৈ ঘূৰাই লৈ আহিব নোৱাৰো। তেনেকুৱা সেই অঞ্চলৰ অৰ্কিড বিলাক আমি আনি পিনে কৰবাত সংৰক্ষণ আমি কৰিব পাৰো, বা ঘৰৰ ভিতৰত গ্ৰীণ হাউচৰ ভিতৰত আমি সংৰক্ষণ কৰিব পাৰো। বা এনেকে ধৰি লওক বহুত এতিয়া ৰিচেন্টলি আমি এটা কথা শুনিছো যে যিটো কল মাইনিং হৈ আছে, কিন্তু সেই কল মাইনিং অঞ্চলত নিশ্চয় অৰণ্য অঞ্চলতে কল মাইনিং কৰিব, অপেন কল মাইনিং। সেই কল মাইনিঙৰ অঞ্চলত যথেষ্ট অৰ্কিড নষ্ট হৈ যায়। সেই অৰ্কিড বিলাক আনি আমি সংৰক্ষণ কৰিব পাৰো, যেনেকে দিবাং ভেলীত যিটো ডেম হ'ব, সেই ডেমে যথেষ্ট অৰণ্য ক্ষতি কৰিব আৰু ক্ষতি বৰ্তমান কৰিছে। সেই অৰণ্য অঞ্চলৰ সেই অৰ্কিড বিলাকৰ কথা আমি চিন্তা কৰিব পাৰো সংৰক্ষণৰ কথা। বা দিবাঙলৈ এটা নেশ্যনেল হাইৱে এটা বনাই আছে, য'ত ফৰেষ্ট ডিষ্ট্ৰাকশ্যন হৈ আছে, কাৰণ পাহাৰ কাটি অৰণ্য ধ্বংস কৰি আছে। সেই পাহাৰ কাটোতে অৰণ্য ধ্বংস কৰোতে যিবিলাক অৰ্কিড নষ্ট হৈ গৈছে, সেইবিলাকৰ কথা আমি সংৰক্ষণৰ কথা আমি ভাবিব পাৰো। কিন্তু মানে এখন সুন্দৰ অৰণ্যৰ ভিতৰত হৈ থকা গছ এজোপাক আনি সেইটো সংৰক্ষণৰ প্ৰচিডিউৰৰ ভিতৰত নপৰে আচলতে। এই কথাটোৱে মই বহু সময়ত এই কথাটোৱে মই জানিব বিচাৰো যে কি মানে এনেকুৱা দেখা পাওঁ যে প্ৰাকৃতিক আৱাসস্থলীৰ পৰা আনি এনেকুৱা কৃত্ৰিম ভাৱে সংৰক্ষণ কৰা দেখা যায়, সেই অৰণ্য বিলাক সুৰক্ষিত হৈয়ে থাকে। গতিকে এই ক্ষেত্ৰতো যিসকলে তেনেকুৱা ধৰণে কৰে, সংৰক্ষণৰ লগত জড়িত হৈ থাকে, তেওঁলোকে বিশেষভাৱে গুৰুত্ব দিয়া উচিত বুলি ময়ো অনুভৱ কৰো। হয়, নিশ্চয়। আৰু এটা মই সংৰক্ষণৰ কথা কবলৈ যাওঁতে মই ইয়াৰ মাজতে এটা কথা কম, যিসকলে সংৰক্ষণ কৰিব বিচাৰে
বা যিসকলে ধৰি লওক তেওঁলোকে ভাবিছে যে মই হাবিৰ পৰা আনি অৰ্কিড ঘৰত লগাইছো সংৰক্ষণৰ ব্যৱস্থা, সেইটো কৰাতকৈ তেওঁলোকে সেই অঞ্চলটো য'ত অৰ্কিড আছে সেই অঞ্চলটোকে সংৰক্ষণৰ ব্যৱস্থা কৰিলে অৰ্কিড বিলাকৰ কাৰণে বেছি ভাল হ'ব বুলি মই ভাবো। য'ত অৰ্কিড জোপা হৈ আছে এইটো আপুনি সেই গুৰুত্বপূৰ্ণ কথা অঞ্চলটোকে কৈছে। সংৰক্ষণ কৰিব লাগে। হয় 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 হয়, নিশ্চয় এই আৰু এটা আৰু গুৰুত্বপূৰ্ণ কথা আপুনি সকলোৱে কৈছে। সেই হয় হয় কওক। হয় কওক, হয় কওক, উম, হয় কওক হয় ছাৰ। মানে সেই মই সকলোকে এইটোৱে আহ্বান যাতে তেওঁলোকে যিখিনি অৰণ্যৰ ভূমিত যিখিনি নেচাৰেল ক্লাইমেটত যিখিনি অৰ্কিড হৈ আছে আৰু সেই ফৰেষ্ট যিবিলাক ফৰেষ্ট এতিয়াও ভাল অৱস্থাত আছে সেই অৰণ্যখিনিকে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। আৰু পৰাপক্ষত পাৰিলে সেই অৰণ্যলৈ তাৰ অৰ্কিড বিলাক য'ত নষ্ট হৈ গৈছে সেইবিলাক অৰণ্যলৈ নি আচলতে অৰণ্যতহে সেই অৰ্কিড বিলাক লগালে সংৰক্ষণৰ কাৰণে উপযুক্ত হ'ব বুলি, মানে সংৰক্ষণ ব্যৱস্থাটো উপযুক্ত হ'ব বুলি মই ভাবো। নিশ্চয়। এতিয়া এইখিনিতে আৰু এটা মই প্ৰশ্ন আপোনাক সুধিবলৈ ভাল পাম যে অৰ্কিড সমূহৰ সৈতে আমি হয় বিশেষকৈ বহুত ভালদৰে জড়িত নহয়। বহুতে অৰ্কিড সমূহক হয় সেয়া লাগিলে যি প্ৰজাতিৰ অৰ্কিড নহওক কিয়, সেয়েহে সেই হয় অৰ্কিড সমূহ আমাৰ অসমত বিশেষকৈ সকলোৱে চিনিব হয় পৰাকৈ এটা সৰ্বসন্ন স্থান হয় দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰি নে? মূল যিবিলাক পদ্ধতি আছে সেই পদ্ধতিৰ মাজেৰে গৈ অকল অৰ্কিড বুলিয়ে নহয়, আচলতে বিভিন্ন উদ্ভিদৰো যিবিলাকৰ এনেকুৱা স্থানীয় নাম নাই সেই উদ্ভিদসমূহৰো স্থানীয় নাম দিয়াটো মই ভাবো বহু সময়ত প্ৰয়োজন, নহলে ই আমাৰ মানুহৰ অজ্ঞতাৰ বাবে কিছুমান উদ্ভিদে হওক বা অৰ্কিডে হওক হেৰাই যোৱাৰ উপক্ৰমো হ'ব পাৰে। হয় হয়, নিশ্চয় আপুনি সেইটো এটা ভাল কথাই কৈছে। কিন্তু আচলতে কি হ'ল, আমাৰ ইয়াৰ স্থানীয় নাম নথকাৰ মূল কাৰণটো হৈছে এই অৰ্কিড খিনিৰ বিজ্ঞান অসমত থকা বা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্কিডসমূহৰ বিজ্ঞানসন্মত অধ্যয়ন এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এতিয়াও নতুন নতুন প্ৰজাতি উদ্ভাৱন হৈয়ে আছে আৰু অসমৰ অৰ্কিডৰো বিজ্ঞানসন্মত অধ্যয়ন সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হৈছে বুলি মই এতিয়াও ক'ব নোৱাৰো। নিশ্চয় এই বিজ্ঞানসন্মত অধ্যয়ন সম্পূৰ্ণ হোৱাৰ পিছতহে মই স্থানীয় নামটোৰ পোষকতা কৰিম। কিয়নো যদি আমি ইয়াৰ আগতে স্থানীয় নাম এটা আমি দিব বিচাৰো বা আমাৰ বিশেষকৈ আমি যিসকলে বিজ্ঞানসন্মত অধ্যয়ন কৰি আছো, আমি যদি স্থানীয় নাম এটা দিব বিচাৰো তেতিয়াহ'লে কি হয়, আমাৰ এই বিজ্ঞানসন্মত অধ্যয়নত অকমান খেলি মেলি সৃষ্টি হয়। কাৰণ সেইটো কাৰণে মই এতিয়ালৈকে স্থানীয় নাম দিয়া বা এইটো পৰ্যায়লৈ যোৱা নাই। কিন্তু বিভিন্নজনে এতিয়াও অসমত কিছু লোকে স্থানীয় নাম দিছে, আৰু এইটো এটা ভাল কথা অসমৰ মানুহে জনাকৈ। আৰু ময়ো এটা চিন্তা কৰি আছো যে এই কামটো কৰিব লাগিব। আৰু মই ইতিমধ্যে অসমীয়া অৰ্কিডৰ অসমীয়া কিতাপ এখনৰ কথাও চিন্তা কৰি আছো। কাৰণ মই প্ৰথমতে যিকেইখন কিতাপ লিখিলো ওলালে ইতিমধ্যে প্ৰকাশ হ'ল, এই গোটেইখিনি ইংৰাজী ভাষাত লিখা। অসমীয়া এখন কিতাপ হলে নিশ্চয় অসমৰ মানুহৰ কাৰণে, আৰু মই ভাবো যে সেই কিতাপখন খুব যাতে কম দামত সকলোৱে কিনিব পৰাকৈ উলিওৱাৰ ব্যৱস্থা কৰা চিন্তা কৰি আছো। আৰু কাম ইতিমধ্যে কৰিছো। হয়তো খুব সোনকালে এই কিতাপখনো আমাৰ যিসকল অৰ্কিড প্ৰেমী আছে তেওঁলোকে পাব অসমীয়াত এই কিতাপ। হয়, কালি এই বিষয়ে মই কালি জিতু গগৈ ছাৰৰ লগত আলোচনা কৰোঁতেও মই এইটো কথা তেখেতকো কৈছো, আপোনাকো কৈছো যে অসমীয়া ভাষাত অৰ্কিড বিষয়ক এখন পূৰ্ণাংগ কিতাপ অতিকে প্ৰয়োজন। আমাৰ একেবাৰে নাই অৰ্কিড বিষয়ক এখন পূৰ্ণাংগ কিতাপ। নিশ্চয় সেইটো অতিকে প্ৰয়োজন। আৰু হয় হয় মই হয় আজি এই অনুষ্ঠানৰ পৰা আপোনাক অনুৰোধ জনাম, আপুনি যিমান পাৰি সোনকালে সেইখন যদি প্ৰকাশ কৰে সম্পূৰ্ণ হয় বিজ্ঞানসন্মত হয় ভাৱে, আমি নিশ্চয় আমাৰ অসমীয়া পাঠকসকল, বিশেষকৈ অসমীয়া ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব। নহয়, নিশ্চয় 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 এইটো কথা ভাবি থকা হৈছে আৰু ইতিমধ্যে কাম হাতত লোৱা হৈছে, আৰু খুব সোনকালে ওলাব এনেকুৱা কিতাপ এখন। হয়, আপোনালৈ আমাৰ তৰফৰ পৰা তেন্তে আগতীয়াকৈ শুভকামনা জনাইছো। কিতাপখন নিশ্চয় সোনকালে প্ৰকাশ হওক। ধন্যবাদ। হয় হয়। এতিয়া আমাৰ মাজলৈ এটা প্ৰশ্ন আহিছে, কমেন্টত সুধিছে প্ৰণৱ বৰাই, যে উদ্ভিদ হয় সংৰক্ষণৰ ক্ষেত্ৰত যেনেধৰণে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা সজাগতা আছে, ঠিক তেনেদৰে হয় অৰ্কিডৰ ক্ষেত্ৰত এই অজ্ঞতা দেখা যায়। বিদ্যালয় হয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই দিশত কেনেকৈ আগুৱাই নিব?
ইয়া হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আচলতে উদ্ভিদ সংৰক্ষণৰ ক্ষেত্ৰত উদ্ভিদ বুলি ক'লে বিভিন্ন আমাৰ চাৰিওফালৰ গছ গছনিখিনি প্ৰায়বিলাকে আমাৰ ল'ৰা ছোৱালী বিলাকে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কিছু সংখ্যক উদ্ভিদ চিনি পায়, কিন্তু অৰ্কিড বুলি ক'লে অকল কপৌ ফুলজোপাৰ বাহিৰে বেলেগ উদ্ভিদ শালিকা ফুল বা ভাটৌ ফুটীয়া কপৌ এনেকে কেইটামান প্ৰজাতিৰ বাহিৰে বাকী প্ৰজাতি বিলাকক চিনি নাপায়। এই পৰ্যায়ত নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত মই বিশেষকৈ কিছু কাম কৰি মানে এই ক্ষেত্ৰত কিছু কাম কৰিছো আমাৰ তিনিচুকীয়া জিলাত কিছুমান স্কুলত বিশেষকৈ এৱাৰনেছ প্ৰগ্ৰেম বা অৰ্কিড কি বস্তু হয়, কেনেকুৱা হয়, অৰ্কিডৰ চিনাকি আৰু এইবিলাক আমাৰ বিশেষকৈ কপৌ ফুল নাইকিয়া হলে কি হব, এনেকুৱা কিছুমান এৱাৰনেছ প্ৰগ্ৰেম কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিব পাৰে। আৰু দেখা যায় যে অকল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, আমাৰ সাধাৰণ যিখিনি মানুহ আছে এই মানুহখিনিও অজ্ঞাত বিশেষকৈ কপৌ ফুল জাতীয় উদ্ভিদৰ ক্ষেত্ৰত। অৰ্কিড বুলি ক'লে তাৰ অসমীয়া প্ৰতিশব্দ হ'ব কপৌ ফুল জাতীয় উদ্ভিদ। মই সেই কপৌ ফুল জাতীয় উদ্ভিদৰ ক্ষেত্ৰত আমাৰ সাধাৰণ মানুহখিনিও অজ্ঞাত, কাৰণ বাকী মই প্ৰথমতে কৈছো যে আমি মানুহবোৰ স্বাৰ্থপৰ হয়, কাৰণ আমাৰ প্ৰয়োজনীয় গছ বিলাকৰ বা উদ্ভিদে হওক বা প্ৰাণী বিলাকৰ বাহিৰে আমি বাকী বিলাকক কিন্তু আমি গুৰুত্ব নিদিও। আচলতে আমাৰ অজ্ঞাতৰ মূল কাৰণটো হৈছে সেইটো এটা, কাৰণ এই বাকী অৰ্কিড বিলাকক আমি কোনো কামতে ব্যৱহাৰ নকৰো, আমাৰ অসমত বিশেষকৈ ব্যৱহাৰ কৰা নহয়। যেতিয়ালৈকে আমি তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি গম নাপাওঁ বা তাৰ ঔষধীয় গুণাগুণৰ বিষয়ে গম নাপাওঁ, তেতিয়ালৈকে মানুহে কিন্তু এইবিলাকৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ নকৰিব। মানে কথাটো এনেকুৱা হৈছে যে আজিৰ দিনত এনেকুৱা হৈছে যে মানে এইজোপা গছৰ উদ্ভিদৰ প্ৰয়োজনে নাই যেতিয়া মই ইয়াক সংৰক্ষণ কৰি কি কৰিম, বা এইজোপাক ৰাখি মোক কি লাভ হ'ব, তেনেকুৱা ধৰণৰ কিছুমান বৰ্তমান পৰিৱেশ পৰিস্থিতিত তেনেকুৱা ধৰণৰ প্ৰশ্নৰ কিছুমান উত্থাপন হৈছে। যাতে ছাত্ৰ ছাত্ৰীসকলো আকৰ্ষিত হয় তাৰ কাৰণে এনেকুৱা ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেম বিলাক কৰিব লাগে, আৰু বৰ্তমানে কৰি থকা হৈছে। বিশেষকৈ এই যিহেতু অৰ্কিড বিষয়বস্তুটো অলপ কিছু জটিল বিষয়বস্তু হয়, সেইটো কাৰণে বিশেষকৈ মানে অলপ উচ্চ শ্ৰেণীৰ ল'ৰা ছোৱালী হলে অলপ বিশেষকৈ এই সজাগতা কাম বিলাকৰ কাৰণে ভাল হয়। বিশেষকৈ সুবিধা হয়। 9-10ৰ পৰা আমি আৰম্ভ কৰিব পাৰো। আৰু যিহেতু আমাৰ নৱম দশম শ্ৰেণীত এতিয়া ব্যৱহাৰিক পাঠদান হয় আছে, প্ৰজেক্টৰ কথা থাকে, এই হয় হয় অৰ্কিডৰ হয় বিষয় হয় অৰ্কিড বিষয়ত যদি আমি তেনেকুৱা কেইটামান আমি টপিক যদি এই পাঠ্যক্ৰমত থাকে, তেনেহলে সেইটো হয় এটা সুবিধাজনক হ'ব পাৰে বুলি মই ভাবো। লগতে অকল হয় অৰ্কিড বুলিয়ে আৰু নহয়, বিভিন্ন কওক। ইয়াৰ মাজতে মই এটা কথা কম যে মোৰ ইয়াত যিটো কনজাৰ্ভেশ্যন চেণ্টাৰ আছে, এইটো অৰ্কিড ছচাইটি অফ ইষ্টাৰ্ণ হিমালয়াৰ জাৰ্ম প্লাজম কনজাৰ্ভেশ্যন চেণ্টাৰ হয়। আমি ইয়াত যিকোনো স্কুলৰ ল'ৰা ছোৱালীক আমি কোনো পইচা কোনো মাচুল নোলোৱাকৈ ইয়াত চাবৰ বাবে চোৱাৰ ব্যৱস্থা আছে। তেওঁলোকৰ কাৰণে এটা পাৱাৰ পইণ্টৰ ব্যৱস্থা আছে, তেওঁলোকক আমি অৰ্কিড বিলাক চিনাকি কৰি দিওঁ। ইয়াৰ বিশেষকৈ বহুত দূৰৰ পৰা ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে আৰু আহি ইয়াত চাই মেলি যাব পাৰে। বিশেষকৈ শিৱসাগৰ পৰ্যন্ত ল'ৰা ছোৱালী এই কনজাৰ্ভেশ্যন চেণ্টাৰলৈ অৰ্কিড চাবৰ বাবে আহিছে। আৰু বিশেষকৈ ইয়াত বহুতো ৰিচাৰ্চ স্কলাৰো আহে PhD কৰিবৰ বাবে বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা। বহুত ৰিচাৰ্চাৰ্ছ বা চাইন্টিষ্টো আহে বিভিন্ন অৰ্কিড চাবৰ বাবে, কাৰণ আমাৰ সৌভাগ্য যে আমাৰ অসমত কিছুমান এনেকুৱা ধৰণৰ অৰ্কিড আছে যিবিলাক এতিয়াও বহুতো গৱেষকে দেখি পোৱা নাই, আৰু তেনেকুৱা ধৰণৰ অৰ্কিড আমাৰ এই কনজাৰ্ভেশ্যন চেণ্টাৰত আমি সংৰক্ষণ কৰি ৰাখিছো। হয়, আপুনিও অলপতে এবিধ নতুন প্ৰজাতিৰ অৰ্কিড ৰেকৰ্ড কৰা বুলি মই জানিব পাৰিছো। সেই অৰ্কিড বিষয়ে হয়, অলপ অৰ্কিড বিধৰ বিষয়ে ক'ব নেকি অলপ? নতুন প্ৰজাতি আচলতে মই বৰ্তমান অৰুণাচল 0ত ফৰেষ্ট ডিপাৰ্টমেন্টৰ আণ্ডাৰত এটা কাম কৰি আছো। তাত আমি এটা অৰ্কিড ট্ৰেইল বনাই আছো, সেইটো প্ৰায় 2 কিলোমিটাৰ দীঘল অৰ্কিড ট্ৰেইল। তাত আমি 0ৰ যিখিনি সাধাৰণতে তাত 0ত এটা অসুবিধা কি, তাত যিখিনি ফৰেষ্ট আছে সেই ফৰেষ্টখিনি কমিউনিটি ফৰেষ্ট, মানে সেই ফৰেষ্ট বিলাক তাৰ স্থানীয় মানুহৰ মালিকী স্বত্ব আছে। ত সেই কমিউনিটি ফৰেষ্ট বিলাক কি হয়, তেওঁলোকে নজনাৰ বাবে কি হয়, যেতিয়া হাবি বন চফা কৰি বহুতো অৰ্কিড নষ্ট কৰি পেলাই, তেওঁলোকেও তাতো ইমান এৱাৰনেছ নাই। ত এই প্ৰজেক্টটো ফৰেষ্ট ডিপাৰ্টমেণ্টে লৈছিলে যে তাৰ যিখিনি কমিউনিটি ফৰেষ্ট আছে, তাৰ যিখিনি অৰ্কিড, সেই অৰ্কিড খিনি সংৰক্ষণ মানে তাৰ পৰা উঠাই আনি তেওঁলোকৰ যিখন প্ৰটেক্টেড এৰিয়া এখন আছে, তালে ৱাইল্ড লাইফ চেঞ্চুৰী, ত তালে আনিব পাৰি নেকি,
তেনেকুৱা এটা ব্যৱস্থা কৰিছিলে। তেতিয়া সেই প্ৰজেক্টটোত আমি কি কৰিলো, সেই কমিউনিটি ফৰেষ্টত যিবিলাক ৰেয়াৰ স্পেচিছ হয়, যিবিলাক কমনলি এভেইলেবল নহয়, তেনেকুৱা ধৰণৰ অৰ্কিড স্পেচিছ বিলাক আমি কালেক্ট কৰি আনি সেই তালে ৱাইল্ড লাইফ চেঞ্চুৰী যিটো 2 কিলোমিটাৰ দীঘল অৰ্কিড ট্ৰেইল আছে, আমি তাত লগাইছিলো। প্ৰায় 148 স্পেচিছ আমি 2017 পৰা এতিয়ালৈকে লকডাউনৰ আগলৈকে আমি কালেকশ্যন কৰি সেই অৰ্কিড ট্ৰেইলটো সম্পূৰ্ণ কৰিছিলে। এতিয়াও কিছু কাম বাকী আছে, কিন্তু ইতিমধ্যে সেইটো অপেন কৰি দিয়া হৈছে সাধাৰণ ছাত্ৰ ছাত্ৰীৰ বাবে। আৰু সেই কামখিনি কৰি থাকোঁতে কেইটামান আমি অৰ্কিডৰ নতুন প্ৰজাতি আমি পাইছিলো, যিকেইটা ভাৰতৰ পৰা এতিয়ালৈকে ৰিপৰ্ট হোৱা নাই। তাৰ পৰা 5টা প্ৰজাতি আমি নিউ ৰেকৰ্ড কৰিছিলো। এটা হৈছে চিৰাটোষ্টাইলিছ চাইমেনচিছ, আৰু এটা হৈছে 2টা গেষ্ট্ৰচিলাছ প্ৰজাতিৰ, আৰু এটা থ্ৰিক্সপাৰ্মাম জপনিকাম বুলি এটা স্পেচিছ, আৰু এটা নিউ স্পেচিছ যিটোৰ এতিয়ালৈকে তাৰ নামেই নাই। সেইটো ফেলনফচিছৰ এটা প্ৰজাতি, তাৰ নাম দিছো ফেলনফচিছ অৰুণাচলেনচিছ, যিহেতু অৰুণাচলত পোৱা যায়। আৰু ইতিমধ্যে সেইটো সেইটো এতিয়ালৈকে প্ৰকাশ হোৱা নাই, কিন্তু সেইটো মানে তাৰ ব্যৱস্থা কৰি থকা হৈছে। খুব সোনকালে সেই মানে আমি যিখিনি গৱেষণাৰ কাম কৰিছিলো সেইখিনি ৰিচাৰ্চ পেপাৰ আকাৰত সেইখন খুব সোনকালে প্ৰকাশিত হ'ব। হয়, এতিয়া আমালৈ এটা প্ৰশ্ন আহিছে। সঞ্জীৱ গোহাঁই সুধিছে, নাচনীসকলে হয়, কপৌ ফুল সংৰক্ষণ কৰাত কেনেকুৱা ভূমিকা ল'ব পাৰে? আপোনাৰ মনত কিবা আইডিয়া নিশ্চয় আছে নেকি? নিশ্চয় 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 সেইটো এটা বৰ ধুনীয়া প্ৰশ্ন হয়। আৰু এই যে কপৌ ফুল সংৰক্ষণ আমি কৈ আছো, আচলতে কপৌ ফুল সংৰক্ষণ কৰাটো আমাৰ অসমীয়া জাতিৰ তেজত আছে, মই ভাবো। কাৰণ আমাৰ অসমীয়া জাতিৰ সংস্কৃতিৰ লগত কপৌ ফুল জড়িত হৈ আছে। সেইবাবেহে আমি কপৌ ফুল সংৰক্ষণত অসমীয়া জাতিটোৱে বিশেষভাৱে গুৰুত্ব দিব লাগে পৃথিৱীৰ অন্য জাতিতকৈ। কাৰণ আমাৰ সংস্কৃতিৰ লগত জড়িত হৈ আছে। যদি কপৌ ফুল পাহ আমাৰ প্ৰকৃতিৰ পৰা নাইকিয়া হৈ যায়, তেতিয়াহ'লে কি হ'ব বাৰু? আমাৰ সংস্কৃতিৰ এটা অংশ নাইকিয়া হৈ যাব, বিহুৰ এটা অংশ নাইকিয়া হৈ যাব। সেইটো এটা আমাৰ চিনাকি হয়। আৰু অসমীয়াৰ চিনাকি যদি ঘৰৰ আগফালে তামোল গছজোপাত এজোপা কপৌ ফুল আছে, সেইটো আমাৰ অসমীয়াৰ চিনাকি এটা হয়। আৰু সেইকাৰণে মই নাচনীসকলকো কওঁ, তেওঁলোকে অৰ্কিডজোপাৰ অকল ফুলপাহ ব্যৱহাৰ নকৰি তেওঁলোকে গছে সৈতে আনি ঘৰত এজোপা নিশ্চয় নিজৰ কাৰণে নাচনীসকলে যদি লগাই লয়, তেনেহ'লে ই এটা অৰ্কিড সংৰক্ষণৰ ক্ষেত্ৰত এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আৰু এটা প্ৰশ্ন কৰিছে সুমিত দাসে, যে সম্প্ৰতি হয় বিশ্বৰ ভিন্ন দেশে বৰ্ণসংকৰ প্ৰজাতি বা কলাকৰ্ষণ কৰা অৰ্কিডসমূহক বৃহৎ পৰিসৰত খেতি কৰা দেখা পোৱা গৈছে। অসমৰ জলবায়ুত হয় তেনেবোৰ অৰ্কিড কাল্টিভেট কৰিব পৰা নাযায়নে? এই ক্ষেত্ৰত আমি কি কি কথাত মন দিয়া উচিত? য়েছ হয়, এইটো এটা বৰ ধুনীয়া প্ৰশ্ন তেওঁ কৰিছে। চব অৰ্কিডৰ মূল আকৰ্ষণ হৈছে তাৰ অৰ্কিডৰ ফুলৰ সৌন্দৰ্য। আৰু বৰ্তমান পৃথিৱীত অৰ্কিডৰ কাল্টিভেশ্যন কৰা হয় মেডিচিনেল ইম্পৰ্টেঞ্চতকৈ তাৰ যিটো সৌন্দৰ্য, ফুলৰ সৌন্দৰ্য, অৰ্নামেণ্টেল ইউজৰ কাৰণে বেছিকৈ কাল্টিভেশ্যন কৰা হয়। আৰু সেই হাইব্ৰিড বিলাকো সেইটো কাৰণে প্ৰস্তুত কৰা হৈছে। আৰু অসমত এটা সুন্দৰ পৰিৱেশ আছে যে অসমত আমি অৰ্কিড কাল্টিভেশ্যন কৰিব পাৰো। পৃথিৱীত কেইখনমান দেশ অকল অৰ্কিড কাল্টিভেশ্যন আৰু অৰ্কিড কাল্টিভেশ্যন এণ্ড ট্ৰেডৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকৰ মানে গোটেই দেশখনৰ ইকনমিটো নিৰ্ভৰ কৰি আছে। বিশেষকৈ থাইলেণ্ড, মালয়েছিয়া এইবিলাকত বিশেষকৈ বেছি। থাইলেণ্ডৰ 60% এনুৱেল ৰিভিনিউ আহে অৰ্কিড ট্ৰেডৰ পৰা। যিটো থাইলেণ্ডৰ ক্লাইমেট আৰু আমাৰ অসমৰ ক্লাইমেট আৰু নৰ্থ ইষ্টৰ ক্লাইমেটৰ লগত বিশেষ পাৰ্থক্য নাই। থাইলেণ্ডে যদি কৰিব পাৰিছে, আমি কিয় কৰিব নোৱাৰিম? আচলতে আমাৰ ইয়াত এতিয়াও আমি যিখিনি সা সুবিধা পাব লাগে অৰ্কিড কাল্টিভেশ্যনৰ কাৰণে, সেই সা সুবিধাখিনি কিন্তু এতিয়ালৈকে পোৱা নাই। আৰু বিশেষকৈ আমাৰ যিবিলাক অনুষ্ঠান আছে, অনুষ্ঠানবিলাকে যিবিলাক ভূমিকা ল'ব লাগিছিলে, অৰ্কিড ট্ৰেড অকল কাল্টিভেশ্যন কৰিলেই নহ'ব, তাৰ ট্ৰেডিং প্ৰচিডিঅৰ আছে। সেই ট্ৰেড আমি কেনেকে কৰিব লাগিব? কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে চাগে, চৰকাৰে অনুদান দিছিলে, যথেষ্ট ছাবচিডিত অনুদান দি কি কৰিছিলে, অৰ্কিড কাল্টিভেশ্যন কৰা হৈছিলে। ডেণ্ড্ৰবিয়াম হাইব্ৰিড কৰিছিলে, বিভিন্ন ধৰণৰ অৰ্কিডৰ স্পেচিছ কাল্টিভেশ্যন কৰিছিলে। কিন্তু কাল্টিভেশ্যন কৰাৰ পিছত সেই কাল্টিভেশ্যন কৰা অৰ্কিড খিনি লাষ্টত গৈ সেই খেতিয়কজনৰ কি হ'ল, মূৰৰ বিষ হ'লগে। ক'ত বিক্ৰী কৰিব? কোনে কিনিব?
আমি কাল্টিভেশ্যন কৰালো, কিন্তু কাল্টিভেশ্যন কৰাৰ পিছত ট্ৰেড কৰাৰ কিন্তু ৰাস্তাটো আমি দেখুৱাই নিদিলো। হয়। তো তেনেকুৱা ক্ষেত্ৰতো আমি কি হৈছে, মানে পিছত কি হ'ল, সেই খেতিটোৰ প্ৰতি অনীহা হয়গে। হয়, হয়, মোৰ এটা সপোন যে ময়ো এটা সপোন, মই গোটেই অসমখনক মই ভাবো যে আমি অৰ্কিডৰ হাব হিচাপে আমি প্ৰস্তুত কৰিব পাৰো, যদি পাৰো, আমি হয়, ইচ্ছা কৰো বা চৰকাৰৰো সদিচ্ছা থাকে। আমাৰ ইয়াত বিভিন্ন ধৰণৰ অৰ্কিড খুব হয়, ধুনীয়াকৈ হয় আৰু খুব ধুনীয়াকে, আৰু প্ৰতিটো প্ৰজাতিৰে ইণ্টাৰনেশ্যনেলি, মানে গোটেই আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰতিটো প্ৰজাতিৰে যথেষ্ট ডিমাণ্ড আছে কিছুমান স্পেচিছ। আমি আৰু তাৰ উপৰিও অৰ্কিড যেতিয়া কাল্টিভেশ্যন হ'ব, আৰ্টিফিচিয়েল কাল্টিভেশ্যন হ'ব, টিচু কালচাৰ হ'ব, এই অৰ্কিড কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো বিশেষভাৱে হয়, এটা ভূমিকা ল'ব। মই ভাবো ৰেয়াৰ এণ্ড এনডেঞ্জাৰ্ড স্পেচিছ আমি টিচু কালচাৰৰ জৰিয়তে যেতিয়া মাছ হয়, মাল্টিপ্লিকেশ্যন কৰিম, তাক নিশ্চয় আমি পুনৰ তাৰ নেচাৰেল হেবিটেটলৈ আমি কিছু অংশ আমি ঘূৰাই পঠিয়াব পাৰিম। কিন্তু হয়, নিশ্চয়, আমাৰ ইয়াত এতিয়ালৈকে তেনেকুৱা এটা পৰিৱেশ গঢ়ি উঠা নাই আচলতে। হয়, হয়। আচলতে এনেকুৱা ধৰণৰ পৰিৱেশৰ বাবে আমাক বিশেষকৈ প্ৰথম পূৰ্ব পৰিকল্পনাত সুন্দৰভাৱে পূৰ্ব পৰিকল্পনা লাগিব, যাতে ইয়াৰ বাণিজ্যিকৰণ লাগিবই। কিদৰে কৰা হয়। হয়, আৰু হয় থাইলেণ্ডৰ হয় কথা হয় আপুনি কৈছে, থাইলেণ্ডৰ কথা যেতিয়া কোৱা হয় তেতিয়া মোৰ মনলৈ আহে থাইলেণ্ডে প্ৰকৃতিক অৰ্থনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰিছে, কিন্তু বহন ক্ষমতা ৰক্ষা কৰি সাংঘাতিকভাৱে প্ৰকৃতিক অৰ্থনৈতিক অৰ্থ আহৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে। ই অতিকে গুৰুত্বপূৰ্ণ, আৰু নিশ্চয়। আমাৰ ভাৰতবৰ্ষৰ হয় প্ৰাকৃতিক সম্পদত অতিকে চহকী। গতিকে বহনক্ষম বিকাশৰ সৈতে যদি আমি ইয়াক বাণিজ্যিকৰণৰ দিশটো হয় যদি আমি বিজ্ঞানসন্মতভাৱে কৰিব পাৰো, বিশেষকৈ এই ক্ষেত্ৰত মই হয় সদায় হয় বিজ্ঞানসন্মত কথাটোৱে ব্যৱহাৰ কৰো, যাতে বহন ক্ষমতা আৰু বিজ্ঞানসন্মত এই দুইটা কথাও ইয়াৰ সৈতে জড়িত হৈ দুইটা থাকিলে নিশ্চয়, জড়িত হৈ থাকে। হয়, নিশ্চয় নিশ্চয় নিশ্চয়। প্ৰকৃতি সুৰক্ষিত হ'ব, হয় অৰ্থনৈতিক ব্যৱস্থাটো সুৰক্ষিত হৈ থাকিব, নহয় জানো? হয় হয় হয়। আৰু মই হয়, এটা কথা কওঁ, আপোনালোকে মন কৰিব, মই থাইলেণ্ডলৈ যোৱা নাই বাৰু, কিন্তু থাইলেণ্ডৰ হয়, বিভিন্নজন চাইণ্টিষ্টৰ লগত মোৰ যোগাযোগ আছে। থাইলেণ্ড ইউনিভাৰ্চিটিৰ লগতো মোৰ তাৰো এজন বটানিষ্টৰ লগত মোৰ যোগাযোগ আছে। তাৰপিছত মোৰ পৰিয়ালৰে কিছু সদস্য, মোৰ মা দেউতা অলপ দিনৰ আগতে থাইলেণ্ড গৈ আহিছিলে। তাত কিবা এটা খাবলৈ দিলে অৰ্কিডৰ ফুল এপাহ গুজি দিয়ে, যিটো হয়, তেওঁলোকৰ এতিয়া কালচাৰ। হয়, আপোনালোক তাত হোটেলে হওক বা এয়াৰপৰ্টে হওক বা ৰেষ্টুৰেণ্টে হওক, প্ৰত্যেকতে একোজোপা এজোপা অৰ্কিড আছে। কিন্তু আমাৰ ইয়াত সেই পৰিৱেশটো গঢ়ি উঠিবলৈ হলে, মানে গঢ়ি উঠাবলৈ হলে মানুহখিনিক মানে ইয়াৰ প্ৰতি সজাগ কৰিব লাগিব। যাতে হয়, অকল সজাগ কৰিলে নহব, কাল্টিভেশ্যনৰ পিছত ট্ৰেড কেনেকে কৰিব লাগিব, আমি প্ৰকৃতিত থকা অৰ্কিড বিলাক আমি কেনেদৰে সংৰক্ষণ কৰিব লাগিব, আৰু কাল্টিভেশ্যনৰ কাৰণে বা ট্ৰেড কৰিবৰ কাৰণে কোনবিলাক অৰ্কিড আমি ব্যৱহাৰ কৰিব পাৰিম, বা কোনবিলাক বেছি ইম্পৰ্টেন্ট আছে, এই ক্ষেত্ৰতো আমি মানুহখিনিক, বা যিসকল মানে বিশেষকৈ খেতিয়ক আছে বা যিসকলে খেতি কৰিব বিচাৰে বা এনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হব বিচাৰে, তেওঁলোকক প্ৰথমে এই ক্ষেত্ৰত কিন্তু সজাগ কৰি ল'ব লাগিব। হয়, হয়, আৰু হয়, আৰু আমাৰ ইয়াত বিশেষকৈ অৰ্কিডৰ অধ্যয়ন হয়, থাইলেণ্ডতকৈ বহুত আগৰ পৰা হৈছে। কাৰণ ব্ৰিটিছ পিৰিয়ডৰ পৰাই আমাৰ ইয়াত অৰ্কিডৰ বিষয়ে অধ্যয়ন চলি আছে। কিন্তু হ'লেও আমি তেওঁলোকতকৈ বহুত পিছ পৰি থাকি গলো। কাৰণ বৰ্তমান অৱস্থাত আমাৰ যিমান বিলাক হাইব্ৰিড আছে আমাৰ অসমত বা আমি ভাৰতত, যিমান বিলাক বেছিভাগ হাইব্ৰিডেই থাইলেণ্ডৰ পৰা আহা। আমাৰ ভাৰতৰ এতিয়ালৈকে আমি নিজৰ এইটোৱে আমাৰ হাইব্ৰিড, গোটেই পৃথিৱীতে প্ৰচলিত, সকলোৱে আদৰ কৰে, তেনেকুৱা কিন্তু হাইব্ৰিড এতিয়ালৈকে ওলোৱা নাই। হয়, আৰু তেনেকুৱা ধৰণৰ আমাৰ নিজৰ বুলি কিবা এটা কৰিব লাগিব, হাইব্ৰিডাইজেশ্যন কৰিব পৰা, হাইব্ৰিডাইজেশ্যন কৰি। কিন্তু আমাৰ ইয়াতো বহুত ধৰণৰ ৱাইল্ড স্পেচিছ আছে, তাক হাইব্ৰিডাইজেশ্যন কৰি আমি বিভিন্ন ধৰণৰ হাইব্ৰিড প্ৰস্তুত কৰিব পাৰোঁ, যিবিলাক হয়, আৰু হাইব্ৰিড অৰ্কিড ট্ৰেড কৰাৰ ক্ষেত্ৰত কোনো মানে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ ফালৰ পৰা কোনো বাধা নাই। ৱাইল্ড লাইফ হয়, প্ৰটেকশ্যন এক্টৰ ফালৰ পৰা আমি অকল নেচাৰেল স্পেচিছখিনিহে ট্ৰেড কৰিব নোৱাৰো। কিন্তু হাইব্ৰিড অৰ্কিডৰ ক্ষেত্ৰত ট্ৰেডৰ কোনো বাধা নাই। আমি হাইব্ৰিড অৰ্কিড যিকোনো স্পেচিছ আমি ট্ৰেড কৰিব পাৰো। তেনে ক্ষেত্ৰত আমি হাইব্ৰিডো প্ৰস্তুত কৰিব পাৰো। আমাৰ ইয়াত তেনেকুৱা স্কোপ আছে, আমি কৰিব পাৰো। কিন্তু এতিয়ালৈকে হয়। তেনেকুৱা পৰিৱেশ গঢ়ি উঠা নাই। এইখিনিতে আৰু এটা প্ৰশ্ন আপোনাক সুধিছে সঞ্জীৱ গোহাঁই, যে অৰ্কিড কাল্টিভেশ্যনৰ বাণিজ্যিকৰণৰ বাবে কেনেকুৱা ধৰণৰ নীতি নিয়ম আছে? আপুনি ইতিমধ্যে চমুকৈ অলপ আগতে কৈছে যে এইমাত্ৰ কৈছে যে হয় যিহেতু ই মানে নেচাৰেল হেবিটেটৰ পৰা কালেক্ট কৰা নহয়, ইয়াক হাইব্ৰিডাইজেশ্যন কৰাৰ কাৰণে ইয়াক বিশেষ বাধা নাই।
আৰু তেনেকুৱা ধৰণৰ আৰু নাই কিবা নীতি নিয়ম আছে নেকি? নিশ্চয় নিশ্চয় একচুৱেলি চব অৰ্কিড বিলাক এইটো আমাৰ সকলোৰে জনাৰ প্ৰয়োজন যে গোটেই অৰ্কিড ফেমিলিটোকে থ্ৰেটেন ফেমিলি হিচাপে ঘোষণা কৰা হৈছে। এইটো অকল আমাৰ ভাৰততে নহয়, পৃথিৱী জুৰি ইয়াক থ্ৰেটেন ফেমিলি সমগ্ৰ হিচাপে বিশ্ব ঘোষণা কৰা হৈছে। সমগ্ৰ বিশ্বতে থ্ৰেটেন ফেমিলি হিচাপে ঘোষণা কৰা হৈছে। আৰু আমাৰ একৰ্ডিং টু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট কোনো ধৰণৰ অৰ্কিড আমি ট্ৰেড কৰিব নোৱাৰো, ৱাইল্ড অৰ্কিড আমি ট্ৰেড কৰিব নোৱাৰো। মানে কিন্তু এতিয়াও আমাৰ ইয়াত তেনেকুৱা কিছুমান ট্ৰেড চলি আছে, কিন্তু এইটো ক্ষেত্ৰতো চব সেই ট্ৰেড বিলাক এনেকুৱা ধৰণৰ, এতিয়া ধৰি লওক কালিম্পঙত ট্ৰেড কৰে, ৱাইল্ড স্পেচিছ ট্ৰেড কৰে, কিন্তু তেওঁলোকে কাল্টিভেশ্যন ট্ৰেড কৰে, কাল্টিভেশ্যন কৰি ট্ৰেড কৰে, ৱাইল্ড তেওঁলোকে খেতি কৰে, ৱাইল্ড স্পেচিছৰ খেতি কৰি কিছু সংখ্যক লোকে ট্ৰেড কৰিছে, আগতে কৰিছিলে। বৰ্তমান সেইবিলাকো লাহে লাহে বন্ধ হৈ আছে। চোৰাংভাৱে কিছুমান অৰ্কিড ট্ৰেড কৰা হয়, কিন্তু তাৰ ভিতৰতে যিবিলাক ৰেড লিষ্টেড অৰ্কিড, মানে আমাৰ যিখন ৰেড ডাটা বুক, তাত বুকত যিখিনি অৰ্কিড সোমাইছে সেইখিনিতো আমি হাতো লগাব নোৱাৰো, একো কৰিবই নোৱাৰো। আৰু আৰু আমাৰ 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 অসমত হলে এটা বেলেগ ধৰণৰ কথা আছে কি, যে আমাৰ কালচাৰৰ লগত অৰ্কিড জড়িত হৈ আছে। আমি কপৌ ফুল পৰা মানুহে ঘৰত লগাব পাৰে বা হেৰি কৰিব পাৰে, কিন্তু তাক ট্ৰেড কৰাৰ পাৰ্মিশ্যন কিন্তু হেৰিয়ে এতিয়ালৈকে আমাক ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টে দিয়া নাই। কিন্তু হাইব্ৰিডৰ ক্ষেত্ৰত ট্ৰেডৰ কিন্তু কোনো পাৰ্মিশ্যনৰ প্ৰয়োজন নাই। যিকোনো হাইব্ৰিড স্পেচিছ আমি ট্ৰেড কৰিব পাৰো, মাত্ৰ কিছুমান ইণ্টাৰনেশ্যনেল ৰুলছ আছে যে আমি কেনেকে বাহিৰৰ পৰা আমি হাইব্ৰিড আনি, সেই তেনেকুৱা কিছুমান ৰুলছ আছে যিটো গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লগা হয়। হয়। আৰু আৰু এটা প্ৰশ্ন সুধিছে যে অৰ্কিডৰ ওপৰত কেনেকুৱা ৰিচাৰ্চ অপৰচুনিটিজ আছে, তাৰ বিষয়ে অলপ ক'ব নেকি? নিশ্চয়। অৰ্কিডৰ ওপৰত বহুত ৰিচাৰ্চ অপৰচুনিটি আছে। আৰু একচুৱেলি আমাৰ কিন্তু মই ইয়াতে এটা কথা কওঁ, আমাৰ ইয়াত অকল ৰিচাৰ্চে হয়, কিন্তু ৰিচাৰ্চৰ পিছত তাৰ যিটো ফলাফল হয়, যিটো আউটকাম ওলাব লাগে হয়, সেইটো কিন্তু আমি দেখা নাপাওঁ। বহুত অৰ্কিডৰ ওপৰত ৰিচাৰ্চ কৰি থৈ গৈছে, কিন্তু তাৰ লাষ্টৰ যিটো ফাইণ্ডিংছ আৰু তাৰ আচলতে ফিল্ডত যিটো এপ্লিকেশ্যন হ'ব লাগে, সেই এপ্লিকেশ্যনটো আমি দেখা নাপাওঁ। এতিয়া ৰিচাৰ্চ ফিল্ডৰ ক্ষেত্ৰত কি কি ৰিচাৰ্চ হেৰি চাবলৈ গ'লে আমি অৰ্কিড পলিনেশ্যন বায়লজিৰ ওপৰত ষ্টাডি কৰিব পাৰো। অৰ্কিড পলিনেশ্যন বায়লজিত আমাৰ অসমত এতিয়ালৈকে কোনো ধৰণৰ ষ্টাডি হোৱা নাই। দুই এজনে PhD লৈছে যদিও তাৰ পিছত কিন্তু কোনো ধৰণৰ ষ্টাডি হোৱা নাই। আৰু ঠিক তেনেকে আমি অৰ্কিড হাইব্ৰিডাইজেশ্যনৰ ওপৰত আমি বেলেগ বেলেগ ডিফাৰেণ্ট টাইপছ অফ হাইব্ৰিডাইজেশ্যন, কেনেকে আমি নিউ মানে হাইব্ৰিড প্ৰডাক্ট কৰিব পাৰো, তাৰ ওপৰত আমি গৱেষণা কৰিব পাৰো। অৰ্কিড কনজাৰ্ভেশ্যনৰ ওপৰত আমি অৰ্কিড বিলাক কেনেধৰণে ৰাখিলে ই ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকিব, তাৰ ওপৰতো গৱেষণাৰ থল আছে। অৰ্কিড টিচু কালচাৰৰ ওপৰত কেনেকে আমি বিভিন্ন ধৰণৰ অৰ্কিড টিচু কালচাৰ কৰি তাৰ মাছ মাল্টিপ্লিকেশ্যন কৰিব পাৰো, আৰু বাণিজ্যিক ক্ষেত্ৰত আমি মানে আগুৱাই যাব পাৰো, তাৰ ওপৰতো গৱেষণাৰ থল আছে। ৰেয়াৰ এণ্ড এণ্ডেঞ্জাৰ্ড স্পেচিছ যিবিলাক আছে সেইবিলাকৰ ওপৰত আমি টিচু কালচাৰ পদ্ধতি প্ৰয়োগ কৰি আমি কেনেকে ধৰণে তাহাঁতক সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব পাৰো, আৰু যাতে সেই স্পেচিছটো ৰেয়াৰ কেটেগৰীৰ পৰা এভেইলেবল ষ্টেজলৈ নিব পাৰো, তেনেকুৱা ক্ষেত্ৰতো বহুতো গৱেষণাৰ ফল আছে। আচলতে এনেই সঁচা কথা কবলৈ গ'লে আমাৰ ইয়াত বিশেষকৈ টেক্সনমিক ফিল্ডতহে আটাইতকৈ বেছি অৰ্কিডৰ কাম হৈছে। বেছি হৈছে বুলি এইটো কাৰণে কৈছো, কিছু কাম হৈছে টেক্সনমিক ফিল্ডত অনলি, মানে অৰ্কিড চিনাক্তকৰণ, কিমান স্পেচিছ পায়, নতুন নিউ স্পেচিছ ফাইণ্ডিংছ, এইবিলাকৰ ক্ষেত্ৰত কিছু কাম হৈছে। কিন্তু বাকী বিলাক কামত আমি এতিয়াও পিছ পৰি আছো, কাৰণ এতিয়ালৈকে চাওক আমাৰ ইয়াত অৰ্কিড টিচু কালচাৰ প্ৰটকলছ বিলাকেই মানে আমাৰ কোনোবা গৱেষকে বিচাৰিলে নাপায়। আমাৰ নিজৰ কোনো এতিয়ালৈকে কেনেকে টিচু কালচাৰ কৰিব লাগিব সকলোৰে কাৰণে হাউ টু প্ৰিপেয়াৰ কালচাৰ মিডিয়া, প্ৰত্যেক অৰ্কিড স্পেচিছৰ ক্ষেত্ৰত সেই মিডিয়াবিলাক বেলেগ বেলেগ হয়। এইবিলাকেই এতিয়ালৈকে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠা নাই। আৰু এই বাকী ক্ষেত্ৰত আৰু এতিয়াও হয় বহুত পিছ পৰি আছো আমি। হয় হয়। আৰু আপুনি এই হয় কথাটো কওঁতে আপুনি যিসকল গৱেষক এই অৰ্কিডৰ বিষয়ে গৱেষণা কৰে বিশেষকৈ, তেওঁলোকে হয় ফাইণ্ডিংছ আৰু আউটকাম বিলাক মানুহৰ মাজলৈ ৰৈ যোৱাত কিন্তু মূল ভূমিকা ল'ব লাগে। কিন্তু বহু সময়ত মই ল'ব লাগে দেখা পাওঁ নিশ্চয়। তেওঁলোকে গৱেষণালব্ধ যিটো ডিগ্ৰী, সেই ডিগ্ৰী পোৱাৰ পিছত যেন সেই মূল বিষয়টোৰ পৰা আঁতৰি আহে, তেনেকুৱা ধৰণৰ মোৰ ভাৱ হয়। স্থবিৰ হৈ যায়। হয়, গৱেষণা কৰাৰ পিছত ডিগ্ৰীটো লোৱাৰ পিছত আৰু সেই যিখন ফিল্ড আছিল, গৱেষণাৰ যিখন ফিল্ড আছিল, সেই ফিল্ডৰ পৰা সম্পূৰ্ণ আঁতৰি আহে আৰু স্থবিৰ হৈ যায়। সেই গৱেষণা সিমানতে বেছিভাগৰ ক্ষেত্ৰতে সিমানতে সীমাবদ্ধ হৈ থকা
দেখা যায়, তাৰপিছত কিন্তু নতুন আৰু আমি একো বিচাৰি নাপাওঁ। আচলতে সেইটো হয় কাৰণেও আমি বহু পিছ পৰি থাকিব লগা হৈছে। হয় আৰু সেইকাৰণে মই ভাবো এয়া আমাৰ প্ৰত্যেকজন মানুহৰ দাবী আৰু অনুৰোধ সেই গৱেষকসকলক তেওঁলোকে যেন তেওঁলোকৰ যি ফলাফল পাইছে সেইবিলাক মানুহৰ মাজলৈ লৈ যোৱাত মানুহক সচেতন কৰাত হয় ভূমিকা হয় লবই লাগিব। তেওঁলোক কাৰণ হয় হয় তেওঁলোকে সেইটো ক্ষেত্ৰত তেওঁলোকে গৱেষণা কৰিহে তেওঁলোকৰ সেই ডিগ্ৰী পাইছে। গতিকে তেওঁলোকে সেই গৱেষণা ক্ষেত্ৰত যিটোৱে তেওঁলোকক এটা সন্মান দিছে, সেই সন্মান দিয়া হয় বিষয়টোৰ প্ৰতি তেওঁলোক দায়বদ্ধ হোৱাটো নিশ্চিতভাৱে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য বুলি আমি ভাবো। আৰু তেওঁলোকলৈ আমাৰ অনুৰোধ নিশ্চয় কেৱল অনুৰোধে নহয়, এয়া দাবীও যে তেওঁলোকে অন্তত সেই কামখিনি অনাগত সময়তো যেন কৰি যায়। নিশ্চয় নিশ্চয় নিশ্চয়। হয়, উম, এতিয়া আমি আৰু আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে অৰ্কিড সংৰক্ষণৰ আমাৰ ভৱিষ্যত কেনেকুৱা ধৰণৰ অসমত, বিশেষকৈ অসম আহ, আৰু ভাৰতবৰ্ষ উত্তৰ পূৰ্বাঞ্চল। আহ, মই বিশেষকৈ মই প্ৰথমতে অসমৰ কথা ক'ম। হয় বৰ্তমান অৱস্থাত অসমত যিটো পৰিৱেশ আৰু পৰিস্থিতি চলি আছে, সেই পৰিৱেশ পৰিস্থিতিত অৰ্কিড সংৰক্ষণৰ ভৱিষ্যতটো বৰ ভাল নহয়, ধূসৰ। মই বৰ ভাল হেৰিত দেখা নাই। আৰু অৰ্কিড প্ৰেমীৰ সংখ্যা খুব বাঢ়িছে অসমত। আৰু সেই অৰ্কিড প্ৰেমীৰ সংখ্যা বঢ়া আৰু মানে বঢ়াৰ লগে লগে অৰ্কিডৰ ওপৰত এটা বিশেষ ধৰণৰ চাপ পৰে, যিটো হয় নিশ্চয় সকলোৱে বেয়া পাব নালাগে। মই এইটো মাত্ৰ এটা সকলোৱে জানিবৰ বাবেহে মই আচলতে এইটো কৈছো, আৰু সকলোৱে সেইটো উপলব্ধি কৰিব লাগে, যাতে হয় যধে মধে অৰ্কিড বিলাক সংগ্ৰহ কৰা নহয়। প্ৰকৃতিত তাহাঁতক প্ৰাকৃতিকভাৱে জীয়াই থাকিবলৈ দিব লাগে। আৰু যদিহে তেওঁ একান্তই অৰ্কিড ঘৰত তেওঁ লগাব বিচাৰে, তেনেহলে হাইব্ৰিড স্পেচিছ যথেষ্ট আছে। সেই হাইব্ৰিড স্পেচিছ বিলাকো তেওঁলোকে কাল্টিভেশ্যন কৰিব লাগে। আৰু বহুত ধুনীয়া ধুনীয়া হাইব্ৰিড স্পেচিছ আছে। নেচাৰেল স্পেচিছো তেওঁলোকে কাল্টিভেশ্যন কৰিব পাৰে। সেইবিলাক তেওঁলোক ৱাইল্ডৰ পৰা সংগ্ৰহ কৰাতকৈ তেওঁলোকে বিভিন্ন ধৰণৰ ৰিচাৰ্চ লেব আছে, লেবৰেটৰী আছে, সেই লেবৰেটৰীৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব পাৰে। বিশেষকৈ এতিয়া টিপি অৰ্কিড ৰিচাৰ্চ চেণ্টাৰ, তাৰ পৰাও তেওঁলোকে সংগ্ৰহ কৰিব পাৰে। তাৰপিছত ছিকিমত আছে নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ অৰ্কিড, পেকিংত আছে। তেওঁলোকে তাৰ লগত যোগাযোগ কৰিলে তেওঁলোকে নিশ্চয় এই অৰ্কিডসমূহ যিবিলাক ৰেয়াৰ এণ্ড এনডেঞ্জাৰ্ড স্পেচিছ, তেওঁলোকে নিশ্চয় যিবিলাক ইণ্টাৰেষ্টেড মানুহ আছে, যিবিলাকে অধ্যয়ন কৰিব বিচাৰে, যিসকলে গৱেষণা কৰিব বিচাৰে, তেওঁলোকক নিৰ্দিষ্ট প্ৰচিডিউৰৰ মাজেদি তেওঁলোকে প্ৰদান কৰে। আৰু তাৰ উপৰিও আৰু বিশেষকৈ যিবিলাক কপৌ ফুল জাতীয় এনেকুৱা এইবিলাক কপৌ ফুল আছে, আপোনালোকে দেখিছে এতিয়া লাহে লাহে আমাৰ মানুহ বিলাকৰ ঘৰত কপৌ ফুল নাইকিয়া হৈ গৈছে। নাচনীয়ে বিহুত কপৌ ফুল খোপাত মাৰিবলৈ নোপোৱা হৈছে। মই DY365 চাওঁ, আমাৰ বিহুত চাওঁ, প্ৰায়ে প্লাষ্টিকৰ ফুলেই দেখা পোৱা যায়। প্লাষ্টিকৰ মাছ প্লাষ্টিকৰ ফুল। সেইটো কাৰণে সেইবাবে এইটো ক্ষেত্ৰত প্ৰত্যেকে সজাগ হ'ব লাগে, যাতে আমাৰ সংস্কৃতিৰ লগত জড়িত এই বিশেষ প্ৰজাতিটো যাতে আমাৰ প্ৰকৃতিৰ পৰা নাইকিয়া হৈ নাযায়। এইটো ক্ষেত্ৰত আমাৰ মানুহখিনি, আমাৰ বিশেষকৈ অন্যৰ কথা ক'বলৈ নাযাওঁ, আমাৰ অসমীয়া মানুহখিনি সজাগ হ'ব লাগে বিশেষকৈ। কাৰণ আমি সদায় আমাৰ ঘৰত যদি এজনী ছোৱালী আছে, তাই বিহু নাচক বা নানাচক, বিহুৰ দিনাখন অন্ততঃ খোপাত এপাহ কপৌ ফুল মাৰিবলৈ বিচাৰে। কিন্তু এই বস্তুটো আমাৰ নিজৰ আচলতে অদূৰদৰ্শিতাৰ কাৰণেই এই প্ৰজাতি বিলাক লাহে লাহে নাইকিয়া হৈ গৈছে। আৰু মই ভাবো নিশ্চয় যদি আমি এতিয়াও সময় আছে আমাৰ হাতত, আমি সঠিক যদি বিজ্ঞানসন্মত ভাৱে আমি যদি আগবাঢ়ি যাওঁ, তেনেহ'লে নিশ্চয় আমি এই প্ৰজাতিসমূহ আমি সংৰক্ষণ কৰিব পাৰিম। আৰু চব সংৰক্ষণ মানে প্ৰতিটো জীৱ প্ৰজাতি, অকল অৰ্কিড বুলিয়ে নহয়, তাহাঁতক নেচাৰেল ক্লাইমেটতহে সংৰক্ষণ কৰাটো সম্ভৱ। গ্ৰীণ হাউচৰ ভিতৰত নহয়। এতিয়া চাওক, মোৰ ইয়াত আছে, মোৰ এইটো জাৰ্ম প্লাজম কনজাৰ্ভেশ্যন চেণ্টাৰ। মই নিজে ভাবো, মই যদি মৰি যাওঁ, এই অৰ্কিড বিলাকৰ কি হ'ব? মই যদি এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাওঁ, এই অৰ্কিড বিলাক মই কি কৰিম? কোনে চাব? কাৰণ ইয়াত প্ৰায় 700টা প্ৰজাতিৰ অৰ্কিড আছে। আৰু সেইবিলাক আচলতে বিভিন্ন সময়ত আচলতে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা হয়। বহুতে কেতিয়াবা প্ৰশ্ন কৰে যে
ক্ষঞ্জিত গগৈ অৰ্কিড কালেকশ্যন কৰিব পাৰিছে, আমি কিয় নোৱাৰিম? তেনেকুৱা ধৰণৰ প্ৰশ্নও কেতিয়াবা উত্থাপন হয়। কিন্তু মই যদি এই কামখিনি নকৰিলোহেঁতেন, আজি আজি অসমৰ মানুহে এই অসমৰ যিকেইখন কিতাপ, অৰ্কিডৰ ওপৰত লিখা যিকেইখন কিতাপ, সেই কিতাপকেইখন নাপালেহেঁতেন। আৰু এই আচলতে সেইটোৰ সময়ত মই যিখিনি কাম কৰিছিলো, আৰু এই যিখিনি অৰ্কিড মোৰ ইয়াত সংৰক্ষিত হৈ আছে, এইখিনি আচলতে এতিয়া শুকাই মেলি কোনোবা ইউনিভাৰ্চিটি বা বটানিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ হাৰ্বেৰিয়ামত সোমাব লাগিছিলে আচলতে। কিন্তু মই সেইটো নকৰি কি কৰিলো, তাহাঁতক কাল্টিভেশ্যন কৰিলো। কাল্টিভেশ্যন কৰাৰ পিছত মই তাৰ এটা পাৰ্ট হাৰ্বেৰিয়াম বনালো। হাৰ্বেৰিয়াম বনাই সেইখিনিহে মই ডিপজিট কৰিলো। বাকী কিন্তু মই হাৰ্বেৰিয়াম বনাবলৈ অনা গোটেই গছজোপা থাকি গ'ল মোৰ ইয়াত। তেনেকেই এই অৰ্কিডখিনি মোৰ ইয়াত বাঢ়িলে। তাৰপিছত মই উপায় নাপায় এনেকে অৰ্কিড বাঢ়ি গৈ থকাৰ কাৰণে লাষ্টত গৈ 3টাকৈ গ্ৰীণ হাউচ বনোৱাব লগা হ'ল। মোৰ গোটেই বাৰীখনতে যিমান বিলাক তামোল গছ আছে সকলোতে অৰ্কিড লগোৱা আছে। এতিয়া অৱশেষত অকলতো মই মোৰ নিজৰ ব্যক্তিগত কাৰণতে এইখিনি মই প্ৰথম মই ব্যৱহাৰ কৰিলো। এতিয়া সকলোৰে কাৰণে মুকলি কৰি দিয়া আছে যে ইয়ালৈ আহি যিকোনো ছাত্ৰ ছাত্ৰী আহি নিজৰ যদি ইণ্টাৰেষ্ট আছে ইয়াত অধ্যয়ন কৰিব পাৰিব। এইটো এটা এইটো এষ্টাব্লিছ হোৱাৰ পিছত এটা কথা সুবিধা হ'ল যে অন্তত অসমৰ ল'ৰা ছোৱালীয়ে যদি অৰ্কিডৰ বিষয়ে কিবা এটা শিকিব বিচাৰে বা চাব বিচাৰে, ইয়ালৈ আহি তেওঁলোকে চাব পাৰে। হয়, অৰ্থাৎ এইটো কথা আমি গম পালো যে প্ৰকৃতিত সুৰক্ষিত হৈ থকা অৰ্কিড বিলাক পুনৰ সংৰক্ষণৰ প্ৰয়োজন নাই। মই এই ক্ষেত্ৰত আপোনাৰ সৈতে একমত যে প্ৰকৃতিত যিবিলাক অৰ্কিড অলৰেডি সুৰক্ষিত হৈ আছে, তাক আমি সেই স্থানত হয়, কেনেদৰে সুৰক্ষিত কৰিব পাৰো সেই কথাতহে বিশেষ গুৰুত্ব দিব লাগে। সেইটোহে গুৰুত্ব দিব লাগে। আমি তাৰ পৰা উঠাই আনি নতুনকে সংৰক্ষণ কৰাৰ প্ৰয়োজন নাই। কাৰণ তাহাঁতি সুৰক্ষিত হৈ আছে, তাহাঁতি নিজৰ ক্লাইমেট নিজে বাছি লৈছে, বিচাৰি লৈছে। কিন্তু সেই ক্লাইমেটৰ সেই পৰিৱেশটোকে আমি উচিত উপযুক্তভাৱে সুৰক্ষিত কৰিব লাগে। হয়, আৰু অৰ্কিডৰ ক্ষেত্ৰত মই নিজে দেখা পোৱা এটা অৰ্কিড কমি যোৱা আৰু এটা কাৰণ দেখো কি, আগতে আমাৰ ঘৰতে যিমানবোৰ গছ আছিলে, আজাৰ হওক, গোৱাল গছ হওক, তাতে হয় হয় অৰ্কিডৰ গছ এজোপা লাগি থাকেই। আৰু বহুতে হয় হয় আৰু অৰ্কিড সম্পৰ্কে আৰু এটা ভুল ধাৰণা আছে যে অৰ্কিড বিলাক পৰজীৱী বুলি। আচলতে অৰ্কিড বিলাক যে হয় পৰাশ্ৰয়ী হয়, পৰজীৱী নহয়, সেই কথাটো বহুতে হয় নাজানে। জোপাক আমনি কৰিছে বুলি অৰ্কিড জোপাক বহু সময়তে এৰুৱাই দিয়ে, নিশ্চয় নিশ্চয় তেনেকুৱাও দেখা নিশ্চয় যায়। নিশ্চয় 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 আৰু হয় আৰু সেই সময়ত যিহেতু সেই গছ বিলাকত অৰ্কিড সমূহ আছিলে, তেনেদৰে এতিয়া এইবিলাক সুৰক্ষিত আছিলে। লাহে লাহে গছৰ পৰিমাণটো আমাৰ আজি প্ৰায় কমি গৈছে। ঘৰ যিমান বাঢ়িছে গছ কমি গৈছে। আৰু আমি হয় গছৰ কথা সদায় কৈ থাকো যদিও গছ কিমান পৰিমাণে সুৰক্ষিত হৈ আছে আমি কোৱাটো কৈ থাকো, কিন্তু কাৰ্যক্ষেত্ৰত হয় ই কিমান সফল হৈছে সেইটো মই বিশেষ সফল হৈছে বুলি ভবা নাই। কাৰণ আমি নিজে যদি দায়বদ্ধ নহওঁ, তাক আৰু মই আপুনি কৈ পিনে আমি দায়বদ্ধ কৰি পেলাব নোৱাৰো। মাত্ৰ আমি এটা সজাগতা আনিব পাৰিম। গতিকে সেই ক্ষেত্ৰত আমি নিশ্চয় সকলোৱে নিশ্চয় সজাগ হব লাগিব। হয়, আৰু আমাৰ আগতে হয় আমি আৰু যেতিয়া ঘৰলৈ আহো, হয়, ঘৰলৈ যেতিয়া আমি সোমাই আহো বিহুত কৰবাৰ পৰা আহিলো, ঘৰৰ পদূলি মুখতে তামোল জোপাত কপৌ ফুলৰ গছ এজোপা হলেও অন্তত থাকে। বাটৌ ফুল, শালিকা থাকে ফুলৰ এজোপা হলেও অৰ্কিড তামোল জোপাত থাকেই। কিন্তু বৰ্তমান সময়ত সেইটো কমি হয় যোৱা মই দেখা পাইছো। হয় হয় নিশ্চয় নিশ্চয় নিশ্চয়। আপুনি যিটো কথা কৈছে সেইটো আচলতে মনোটাইপিক ক্ৰপিং হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ হয় চাহ বাগিচা, ৰবৰ বাগিচা, হয় কফি কাল্টিভেশ্যন, এনেকুৱা হয় বিলাকে আমাৰ অকল প্ৰাকৃতিক অৰ্কিডসমূহ ধ্বংস কৰাই নহয়, আমি প্ৰাকৃতিক ভাৰসাম্যতাকো নষ্ট কৰিছে, যিটো কিন্তু আমি কোনোদিন মন কৰা নাই। আৰু এটা কথা, অৰ্কিড বিলাক হৈছে ক্লাইমেট ইণ্ডিকেটৰ স্পেচিছ। আপুনি হয়তো মন কৰিছে যে লাহে লাহে প্ৰকৃতিৰ যিটো পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনটো কিন্তু আমাৰ কপৌ ফুলজোপাই বহুত আগতে আমাক দেখুৱালে, যিটো আমাৰ মানুহে মন কৰা নাই। আপুনি মন কৰিছে হয় নাই নাজানো, আমাৰ যিটো কপৌ ফুল বিহুৰ প্ৰায় এসপ্তাহ মানৰ আগতে ফুলি শেষ হৈ যায়। আমাৰ নাচনীয়ে খোপাত মাৰিবলৈ নাপায়, আচলতে যিটো প্ৰকৃত কপৌ ফুল নাপাওঁ বুলি কওঁ ন। কিন্তু যদি পৰিৱেশ আগৰ দৰে থাকিলেহেঁতেন, তেনেহলে নিৰ্দিষ্ট বিহুৰ সময়তে এই কপৌ ফুল ফুলিলেহেঁতেন। হয় কাৰণ হয় অৰুণাচলত আমি সেইটো সময়তে আচলতে বিশেষকৈ আমি হাবি জংঘল বিলাকত বিশেষকৈ আমি ট্ৰেকিং বা এইবিলাকত আমি যাওঁ, অৰ্কিড চাবৰ কাৰণে যাওঁ। ত অৰুণাচলত সেইটো সময়তো কপৌ ফুল ফুলি থাকে। আমাৰ বিহুৰ সময়ত হয় বিহুৰ 15 দিনলৈকে বিহুৰ মাহটোৰ ভিতৰত ফুলি থাকে। কিন্তু আমাৰ ইয়াত হয় পৰিৱৰ্তন হোৱাৰ কাৰণে বহুত আগতে ফুলি যায়।
ফুলি শেষ হৈ যায়। আৰু এই বস্তুটো হয়, অৰ্কিডে কিন্তু আমাক দেখুৱাই দিছে, যিটো কিন্তু আমি কোনোদিন গুৰুত্ব দিয়া নাই। গুৰুত্ব আৰু লাহে দিয়া লাহে নাই গৰম বাঢ়ি গৈ আচলতে। আছে। হয়, হয়, লাহে লাহে গৰম বাঢ়ি গৈ আছে। আৰু এই গৰম বাঢ়ি যোৱাৰ লগে লগে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণেও লাহে লাহে বহুত প্ৰজাতি, অকল অৰ্কিডে নহয়, জীৱ প্ৰজাতি লাহে লাহে আমাৰ চকুৰ পৰা আমি নজনাকৈ ক'ব নোৱাৰাকৈ কিছুমান নাইকিয়া হৈ যাব, বা হৈছে, আমি গম পোৱা নাই এতিয়ালৈকে। হৈছে। হয়, আৰু আমাৰ হয়, অসমৰ অতি সেইটো দুখৰ কথা যে হয়, অসমৰ পৰা দুটামান প্ৰজাতি ইতিমধ্যে শেষ হৈ গৈছে। এটা হৈছে ডেনড্ৰবিয়াম মাছামিকাম, যিটো নগাঁৱৰ নেলিৰ পৰা তাক ডেছক্ৰাইব কৰা হৈছিলে। হয়, সেইটো ডেছক্ৰাইব কৰাৰ পিছত এতিয়ালৈকে কোনো বিচাৰি পোৱা নাই। তাৰপিছত আৰু এটা প্ৰজাতি আছিলে হিটাৰিয়া আনমোলা। মোৰ ওচৰৰে মাকুম ৰিজাৰ্ভ ফৰেষ্টৰ পৰা তাক ডেছক্ৰাইব কৰা হৈছিলে। এইটো ব্ৰিটিছ পিৰিয়ডতে ডেছক্ৰাইব কৰা হৈছিলে। সেই প্ৰজাতিটো এতিয়াও মাকুম ৰিজাৰ্ভ ফৰেষ্টখন আছে, কিন্তু সেই প্ৰজাতিটো এতিয়ালৈকে কোনো বিচাৰি পোৱা নাই। আৰু অলৰেডি হিটাৰিয়া আনমোলা আমি ভাবিছিলো যে ভাৰতৰ পৰা নাইকিয়া হৈ গৈছে বুলি, কিন্তু ৰিচেণ্টলি তাক আকৌ পুনৰ তাক ফটোগ্ৰাফী কৰা হৈছে ছিকিমৰ পৰা। তাক আকৌ পুনৰ ৰিপৰ্ট কৰা হৈছে হিটাৰিয়া আনমোলা। হয়, নিশ্চয়। আৰু এইখিনিতে আমালৈ এটা প্ৰশ্ন আহিছে, লাৱণ্য লাহন বাইদেৱে সুধিছে যে হয়, ব্লু ভেণ্ডা এতিয়া অসমৰ নেচাৰেলি ক'ত পোৱা যায়, টিছু কালচাৰ কিমান আগবাঢ়িছে? আচ্ছা, ব্লু ভাণ্ডা নেচাৰেলি আমাৰ অসমৰ কাৰ্বি আংলঙত পোৱা যায়। কাৰ্বি আংলঙৰ অসম আৰু মেঘালয় বৰ্ডাৰ এৰিয়া যিখিনি আছে, সেই অঞ্চলবিলাকত পোৱা যায়। ব্লু ভাণ্ডাৰ বিশেষকৈ এতিয়ালৈকে টিছু কালচাৰৰ বিষয়ে মই ইমান জ্ঞাত নহয়, কাৰণ মই টিছু কালচাৰ বিশেষকৈ মই যিহেতু মানুহ নহয়, বা মই নিজে জড়িত নহয়, বা মই মানুহ নহয়। কিন্তু মই যিমান দূৰ জানো, এতিয়ালৈকে ৰেয়াৰ এণ্ড এনডেঞ্জাৰ্ড স্পেচিছৰ ওপৰত বিশেষকৈ ব্লু ভাণ্ডা এটা ৰেড লিষ্টেড স্পেচিছ হয়, যিখিনি কাম হ'ব লাগিছিলে বা টিছু কালচাৰ কৰি যিমান তাক আগবঢ়াব লাগিছিলে, তেনেকুৱা ধৰণৰ বিশেষ দুই এটা পদক্ষেপৰ বাহিৰে কিন্তু যিমান দূৰ আগবাঢ়িব লাগিছিলে সিমান আগবাঢ়িব পৰা নাই। কাৰণ ই লাহে লাহে আৰু নাইকিয়াহে হৈ গৈ আছে। আমি আচলতে সংৰক্ষণৰ জৰিয়তে তাক যিমান বঢ়াব লাগিছিলে সিমান বঢ়াব পৰা নাই। আচলতে আমি এই সময়ত যিবিলাক আমাৰ ৰেয়াৰ স্পেচিছ আছে, IUCN ৰেড ডাটা বুকৰ যিবিলাক ৰেড লিষ্টত আছে, সেইখিনিক টিছু হয় কালচাৰে হওক বা যিবিলাক আমাৰ কৃত্ৰিম পদ্ধতি আছে, সেই পদ্ধতিৰে তাক সংৰক্ষণ কৰাত বিশেষ গুৰুত্ব দিয়া উচিত। আৰু এই ক্ষেত্ৰত বিভিন্ন গৱেষকসকল বা আমাৰ চৰকাৰ আৰু বিভিন্ন ধৰণৰ যিবিলাক আমাৰ লেবৰেটৰী আছে, সেই সকলোৱে গুৰুত্ব দিলে নিশ্চয় এইখিনি সংৰক্ষিত হ'ব, নহলেতো এইখিনিও আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হ'ব। নিশ্চয় 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 নিশ্চয়। আৰু হয়, আৰু এইখিনি লাহে লাহে আপোনালোকে এটা কথা মন কৰিছে, প্ৰকৃতিৰ পৰা লাহে লাহে অৰ্কিড বিলাক কিন্তু অন্তৰ্ধান হৈছে। হয়, হয়তো মানুহে কালেকশ্যন কৰাৰ কাৰণে হৈছে, হয়তো ক্লাইমেট চেঞ্জৰ কাৰণে হৈছে। আৰু অলৰেডি সেইটোতো বহুত স্পেচিছৰ ব্লেক মাৰ্কেটিঙো হৈছে, ট্ৰেডিং, যিটো হয়, ইণ্টাৰনেশ্যনেল হয়, ট্ৰেড হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা। আমি হয়, নজনাকৈয়ে এই বস্তুবিলাক হৈ আছে কিন্তু। হয়, সেইটো হয়। আৰু আপুনি অথনি কপৌ ফুলৰ কথাটো কওঁতে মোৰ মনলৈ আহিছে যে কপৌ ফুল আমাৰ বিহু আগতেই কপৌ ফুল ফুলি পিনি মৰহি যায়। তেনেকৈ আমাৰ উম, কপৌ ফুলৰ লগতে বিভিন্ন উদ্ভিদেও আমাক বহু সময়ত ইক' ইণ্ডিকেটৰ হিচাপে, বায়ো ইণ্ডিকেটৰ হিচাপে কাম কৰে। আমি আজি নিশ্চয় বালিমাহীজনী আগতে আমাৰ ইয়াতে ঘূৰি ফুৰা নেদেখা হলো, ঘৰচিৰিকাজনী নেদেখা হয় হলো, আমি এতিয়া টুকুৰা চৰাই হয় নাইকিয়া হৈ যোৱা নিচিনা হৈছে। নাইকিয়া হওক গতিকে হয় আমি হয় হয় হয়, আমি গতিকে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি কেনেধৰণৰ পদক্ষেপ লব পাৰো, সেই কথাটোত কিন্তু আমি প্ৰত্যেকে গুৰুত্ব দিবই লাগিব। নহলে আজি যিটো হয় সময়ত আমাৰ প্ৰকৃতিয়ে, আমি আগতে বিচনীখন মাৰিয়ে গধূলি শুব পাৰিছিলো, কিন্তু এতিয়া কাৰেণ্টটো নহলে আমি থাকিবলৈ নোৱাৰো, যেন আমি মৰি থাকিব যাম, নোৱাৰো তেনেকুৱা এটা আমাৰ ভাৱ মনলৈ আহি যায়। গতিকে নিশ্চয় আমি সেই নিশ্চয় কথাবিলাক নিশ্চয় আমি কি কাৰণে হৈছে, আমি তাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰো, সেই কথাটো আমি ভাবিব লাগিবই। আৰু ইয়াৰ উম। বাহিৰে আমাৰ বেলেগ আৰু গত্যন্তৰ নাই। মই ইয়াতে এটা কথা কওঁ যে যিটো হয়, সংৰক্ষণ ব্যৱস্থাটো এটা বৰ বেলেগ ধৰণৰ, আমাৰ ভাৰতৰ যিখিনি ব্যৱস্থা সেইখিনি এটা বৰ হয়, বেলেগ ধৰণৰ ব্যৱস্থা। মই ভাবো হয়, মোৰ যিটো মোৰ মনে ধৰে, বা মই ভাবো যে পৃথিৱীত যেতিয়ালৈকে ভোকাতুৰ মানুহ থাকিব, তেতিয়ালৈকে কিন্তু সংৰক্ষণ কেতিয়াও ছাকচেছফুল নহয়। হয়, সেইটো হয়। পৃথিৱীৰ পৰা ভোকাতুৰ মানুহ নাইকিয়া হ'ব লাগিব। আৰু প্ৰাকৃতিক সম্পদৰ সম-বিতৰণ হ'ব লাগিব। তেতিয়াহে সংৰক্ষণ সঠিকভাৱে
ৰূপায়ণ হ'ব আৰু সম্ভৱপৰ হ'ব। নহলে কিন্তু আমি যিমানেই সংৰক্ষণ নকৰো কেতিয়াও সংৰক্ষণ সাকসেসফুল নহয়। আপুনি এটা গড় মাৰে, গড় চিকাৰ কৰে, আমি সদায় গড় চিকাৰী কেইটাকে ধৰি আহিছো, কিন্তু গড়ৰ খৰ্গটো যি পিন্ধি আছে সেইটোক কোনোদিন আমি ধৰা নাই। সেই গড়ৰ খৰ্গ যোনে কিনিছে তাক আমি কোনোদিন ধৰা নাই। গড়ৰ চিকাৰীয়ে কেতিয়াও গড়ৰ খৰ্গ নিপিন্ধে। গছ কটা মানুহজনৰ ঘৰলৈ গলে আপুনি দেখিব বহিবলৈ পীৰা এখন নাই, কিন্তু যি সেই কাঠবিলাক ব্যৱহাৰ কৰি আছে তেওঁক আমি কোনোদিন ধৰা নাই। আমি মাত্ৰ গছ কটা মানুহজনকেই দুখ দি আহিছো। আৰু এনেদৰে চলি থাকিলে সংৰক্ষণ কেতিয়াও সম্ভৱপৰ নহব আৰু নহব না। এই এনেকুৱা পৰিস্থিতি মানে কেতিয়াও মই ভাবো যে সংৰক্ষণ কেতিয়াও সাকসেসফুল নহয় যেতিয়া প্ৰাকৃতিক সম্পদৰ সমবিতৰণ হ'ব। কাৰণ আমি গোটেই পৃথিৱীত যিমান মানুহ আছে সকলোৱে প্ৰাকৃতিক সম্পদৰ ওপৰতে নিৰ্ভৰশীল। কোনেও জন্ম হওঁতে লগত কোনো বস্তু লৈ নাহে আৰু মৰিলেও কোনো লগত লৈ নাযায়। আমি প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল আৰু সেইবাবে প্ৰাকৃতিক সম্পদৰ যেতিয়া কিন্তু সংৰক্ষণ সঠিকভাৱে ৰূপায়িত নহব আৰু আমাৰ মাজত দুষ্কৃতিকাৰী, যিবিলাকক আমি দুষ্কৃতিকাৰী কওঁ, দুষ্কৃতিকাৰীৰ সৃষ্টি হৈয়ে থাকে। হয়, আজি আমি অৰ্কিড সংৰক্ষণৰ বিষয়ে বহুখিনি গুৰুত্বপূৰ্ণ কথাই আলোচনা কৰিলো আৰু আমি প্ৰায় শেষ অৱস্থাত পাইছোহি। এইখিনিতে আৰু মই সুধিম বুলি ভবা প্ৰশ্ন এটাই প্ৰণৱ বৰাই সুধিছে, আচলতে সোধা নাই, তেওঁ জানিব বিচাৰিছে আপোনাৰ অৰ্কিড বিষয়ক কিতাপ কেইখন ক'ত পোৱা যাব আৰু সেই কিতাপ কেইখনৰ বিষয়ে অলপ ক'ব নেকি? আৰু হয়, আপোনাৰ যদি ওচৰতে আছে, আমি কিতাপ কেইখনৰ বেতুপাতটো যদি দেখা পাওঁ, মই বাৰু দেখিছো, তথাপিও দৰ্শকসকলে যদি দেখা পায় তেনেহলে ভাল হয়, লাগিলেহেঁতেন যদি ওচৰতে আছে। মোৰ ওচৰতে নাই, আচলতে দূৰত আছে। মই বাৰু হয় হয় দেখুৱাব পাৰো যদি কিতাপ এখন লৈ। হয় মোৰ অৰ্কিডৰ প্ৰথম কিতাপখন হৈছিলে ৱাইল্ড অৰ্কিডছ অফ তিনচুকীয়া ডিষ্ট্ৰিক্ট। এখন ইয়াৰ কাহিনীটো বৰ মানে ইণ্টাৰেষ্টিং হয়। মোৰ বন্ধু, মোৰ দাদা শৈলেন্দ্ৰ মোহন দাস, তেখেতে আচলতে এখন পাব্লিছ কৰিছিলে আৰু তাকো তেওঁৰ বিয়াত উঠা পইচাৰে এখন পাব্লিছ কৰিছিলে। তেওঁৰ বিয়াৰ দুদিনমানৰ পিছতে মোক ক'লে, পইচা অকমান আছে, কি কৰো? মই বোলো মোৰ কিতাপ এখন আছে, পাব্লিছ কৰক। তেওঁ ক'লে যে ঠিক আছে, তুমি দিবাচোন। তেখেতৰ বিয়াত উঠা পইচাৰে সেই কিতাপখন আমি পাব্লিছ কৰিছিলো। আৰু সেই কিতাপখনত একচুৱেলি বৰ বেছি আমি প্ৰিণ্টটো কৰা নাছিলো, কিন্তু ইতিমধ্যে শেষ হৈছে। আৰু ইতিমধ্যে সেই কিতাপকেইখন নতুন নিউ নতুনকৈ পাব্লিছ কৰিবৰ কাৰণে আমি ইতিমধ্যে ডিজাইন কৰিবলৈ দিয়া হৈছে। এখন খালি নামটো অলপ সলনি হ'ব। তাৰপিছত আৰু এখন কিতাপ পাব্লিছ কৰিছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে, অৰ্কিডছ অফ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক এণ্ড বায়'স্ফিয়াৰ ৰিজাৰ্ভ। সেইখন খুব সৰু কিতাপ, ফৰেষ্ট ডিপাৰ্টমেণ্টে ফ্ৰী অফ কষ্ট সকলোকে বিতৰণ কৰিছিলে। তাৰপিছতে এখন কিতাপ পাব্লিছ হৈছিল ৱাইল্ড অৰ্কিডছ অফ আছাম, এখন আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডে পাব্লিছ কৰিছিলে। তাৰপিছত অৰ্কিডছ অফ আছাম, সেইখন ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে পাব্লিছ কৰিছিলে। মই ৱাইল্ড অৰ্কিডছ অফ আছামখন মই দেখুৱাই দিছো। এখন ৱাইল্ড অৰ্কিডছ অফ তিনচুকীয়া ডিষ্ট্ৰিক্ট, এখন আউট অফ প্ৰিণ্ট এতিয়া বিচাৰি পোৱা নাযায় আৰু এখন নিশ্চয় সকলোৱে দেখিছে। তাৰপিছত এইখন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা অৰ্কিডছ অফ আছাম, এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পাব্লিছ কৰিছিলে। তাৰপিছত এখন হৈছে ৱাইল্ড অৰ্কিডছ অফ আছাম, যিখন আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডে পাব্লিছ কৰিছিলে। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিখন কিতাপ, সেইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে চেল কাউণ্টাৰ আছে, তাতে বিচাৰিলে পাব। আৰু ৱাইল্ড অৰ্কিডছ অফ আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডৰ লগত যোগাযোগ কৰিলে তেওঁলোকৰ একাউণ্টত পইচা ভৰাই দিলে তেওঁলোকে পঠিয়াই দিয়ে, বাই পষ্ট পঠিয়াই দিয়ে। আৰু একচুৱেলি মোৰ ওচৰতো আছিলে, বৰ্তমান শেষ হৈছে। হয়তো অলপ দিনৰ পিছত মোৰ কাৰণে অলপ কেইটামান কপি তাত থৈ দিছে। বেছি নহয়, 20-30টামান কপি মোৰ ওচৰলৈ আহিব, কোনোবাই যদি ইচ্ছা কৰে ল'ব পাৰিব। আৰু নতুনকে এখন কিতাপ পাব্লিছ অলৰেডি হ'ল, খালি মই পোৱা নাই এতিয়ালৈকে। সেইখন ইনগ্ৰেশ্যনো হৈ গ'ল। সেইখন হৈছে অৰ্কিডছ অফ টালে অৰ্কিড ট্ৰেইল, সেইখন অৰুণাচলৰ হয়, এখন ফৰেষ্ট ডিপাৰ্টমেণ্টে পাব্লিছ কৰিছে। সেই কিতাপখন মোৰ ওচৰত আপোনালোকে পাব।
বা এমাজনত বিচাৰিলেও তেওঁলোকে এমাজনত দিব বুলি কৈছে, তাতো বিচাৰিলে পাব। সেইখন সম্ভৱ আপুনি আৰু এজন গৱেষক দুইজনে হয় হয় লগ হয় লাগি তাৰে লিখিছে নেকি? হয় হয় কৌজ হয় ৰিনিয়া, তেওঁ তাৰে ফৰেষ্ট হয় হয় ডিপাৰ্টমেণ্টৰ DFO হয়। তেখেতৰ লগত হয় আমি দুইজনে লগ লাগি এখন পাব্লিছ কৰিছো। হয় হয় আৰু আপোনাৰ লগতে মই শৈলেন্দ্ৰ দাস ডাঙৰীয়াকো ধন্যবাদ জনাইছো। তেখেতে আপোনাৰ প্ৰথমখন কিতাপ হয় প্ৰকাশ কৰি যি মহানুভৱতা দেখুৱালে, তেখেত নিশ্চয় ধন্যবাদৰ হয় পাত্ৰ। আৰু নিশ্চয় নিশ্চয় আপোনাকো আমাৰ ধন্যবাদ জনাইছো। আপুনি অৰ্কিড বিষয়ক ইমান কেইখন কিতাপ লিখি উলিয়াইছে ইতিমধ্যে। আৰু এতিয়া ৰঞ্জুন শইকীয়া বাইদেৱে এটা কথা কৈছে যে আপোনাৰ কিতাপ কেইখন অসমীয়ালৈ অনুবাদ হলে ভাল হ'ব, আৰু সেইটো আমি ইতিমধ্যে কৈছোৱে। অসমীয়ালৈ হয় সেইকেইখন হয় অনুবাদ হওক, আৰু অসমীয়া ভাষাত অৰ্কিড বিষয়ক গ্ৰন্থ একেবাৰেই নাই। সেইকাৰণে সেই দায়িত্বটো আপুনি যদি লয়, মই ভাবো অৰ্কিড সম্পৰ্কে বিশেষকৈ আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকল বহু পৰিমাণে উপকৃত হ'ব। নিশ্চয় নিশ্চয়, সেইটো মই কথা দিলো। অসমীয়া কিতাপ এখন নিশ্চয় ওলাব, আৰু এখন খুব ভালকে উলিয়াম, যাতে সকলোৱে ল'ব পাৰে আৰু খুব কম খৰচত মানে এখন উলিয়াবলৈ চেষ্টা কৰিম। হয়, ধন্যবাদ গগৈ ডাঙৰীয়া। আপুনি আপোনাৰ বহুমূলীয়া সময়, প্ৰায় এঘন্টা সময় আমাক দিলে। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। আপোনাৰ গৱেষণা ক্ষেত্ৰৰ লৈ আপোনাৰ যিবিলাক আশা আছে, যিবিলাক চিন্তা চৰ্চা আছে, সেই সাকাৰ ৰূপ পাওক। তাৰ বাবে আমি সেই কথা আমি কামনা কৰিছো, আৰু আপোনালৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। সকলোকে ধন্যবাদ থাকিল, মোৰ ফালৰ পৰাও সকলোকে শুভেচ্ছা থাকিল। আৰু দুৱাৰ ফাউণ্ডেশ্যনৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা জনালো। ধন্যবাদ।